ओम नमो भगवते वासुदेवाय। जिजना समस्त जीव जगतर सर्वनियंता पुरुष, जिजना मनुष्य जीवনৰ শ্ৰম চক্ষুৱে দেখা পোৱা নাযায়, যিজনাৰ অনুগ্ৰহত আমি জীৱ জাতি ব্ৰতি থাকিবলৈ সক্ষম হোৱা হৈছে, সেইজনা পৰম পিতাৰ শ্ৰী চৰণত সৰ্বপ্ৰথমে দ্বিতীয়জনা মহাপুৰুষৰ একেশাৰী অমৃতময় বাণীৰে আমি সেৱা ধৰা হৈছে। কোটি কোটি ঘূৰা অপৰাধনী তে কৰোৱা মিদুৰা হে হৰি মুক দাসহে নমানি ক্ষমিও কৃপা ময় ও ৰাম ক্ষমিও কৃপা ময়। পৰম শ্ৰদ্ধাভাজন ঐতিহাসিক ধেমাজি জিলা শ্ৰীপানীয়ৰ নিউলখ আঞ্চলিক বৈদিক সনাতন সমাজৰ 53তম নাম মহোৎসৱ জনকল্যাণ নামঘৰ আজি আয়োজিত মুকলি সভাৰ পৰম শ্ৰদ্ধাৰ সঞ্চালক মহোদয়, আজি অনুষ্ঠানটিৰ বা সভাখনিৰ সন্মানীয় উদ্বোধক মহোদয়, বিশিষ্ট অতিথিৰ আসনেৰে অনুষ্ঠানৰ সুস্থ বৃদ্ধি কৰি ইতিমধ্যে বক্তৃতা প্ৰদান কৰা পৰম শ্ৰদ্ধাৰ বিশিষ্ট অতিথি মহোদয়, আমাৰ আজন্মৰ পিতৃসম বৈষ্ণৱসকল, গংগাৰূপা আই মাতৃ সমস্ত, অনুষ্ঠানটিৰ সন্মানীয় সভাপতি সম্পাদক দৰ প্ৰমুখ কৰ্মকৰ্তাসকল, যিসকলৰ আৰ্থিক কায়িক মানসিক শ্ৰমৰ বিনিময়ত এই অনুষ্ঠানভাগিয়ে আজি গঢ় লৈ উঠিছে, সেইসকল পৰম পুণ্যাত্মাসকল, যুৱ বন্ধুসকল, কণ কণ মইনাসকল তথা সমূহ ধৰ্মপ্ৰাণ ৰাইজ, আজি আমাৰ জীৱনৰ বাবে এটা ঐতিহাসিক ক্ষণ। বুঢ়ালৈতৰ ইটো পাৰৰ পৰা আহি অৰ্থাৎ দক্ষিণ পাৰৰ পৰা আহি উত্তৰ পাৰত আপোনাসকলৰ দৰে গুণৱন্তসকলক বৈদিক সনাতন সমাজৰ আচাৰ্যসকল ঋষিসকলক সন্মুখত আমি থিয় হ'বলৈ পোৱা বা আপোনাসকলক সেৱা কৰিবলৈ পোৱাটো আমাৰ যেন কোটি পুৰুষৰ সাফল্য। আজি ইমান এটা সুন্দৰ অনুষ্ঠান আপোনাসকলে ইয়াত আয়োজন কৰিছে, আমি ভাবি আৰু দেখি অদভূত হৈ পৰিছোঁ। ইমান সুন্দৰ সাত্বিক এটা পৰিৱেশ আপোনাসকলে ইয়াত নিৰ্মাণ কৰিছে আৰু নিৰ্মাণ কৰি এই অনুষ্ঠানটিত কৃষ্ণ কথাৰ আয়োজন কৰা হৈছে, কৃষ্ণ কথাৰ চৈতন্য কৰা হৈছে, কৃষ্ণ কথাক আলোচনা কৰা হৈছে। গতিকে এনে পুণ্যময় অনুষ্ঠানত আপোনাসকল জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সৰ্বগুণৰ গুণী আপোনাসকল পিতৃসম জ্যেষ্ঠ গুণী গুণৱন্ত আপোনাসকলৰ সন্মুখত আমাক আয়োজক সমিতিয়ে দায়িত্ব দিছে আজি অনুষ্ঠানটিৰ নিৰ্দিষ্ট বক্তা দৰে এখন গুৰু আসনত অলংকৃত হ'বৰ বাবে দায়িত্ব দিছে আৰু বিষয় এটা দিছে ভাগৱত অধ্যয়ন মানৱ জীৱনৰ মুক্তি লাভৰ পথ। অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয়, বিশেষকৈ সাম্প্ৰতিক সময়ত এই বিষয়বিলাক
আধ্যাত্মিক বা ভাগৱত কেন্দ্ৰিক বিষয়বিলাক অতিকে প্ৰাসংগিক হৈ পৰিছে আৰু প্ৰয়োজনীয় হৈ পৰিছে। ইমান এটা গুৰুত্বপূৰ্ণ বিষয়ত আপোনাসকলৰ দৰে পিতৃ মাতৃতুল্য গুৰুতুল্য শিক্ষাবিদসকল থকা এই নৈমিষাৰণ্যত আমি ভাৱ হৈছে আমাৰ অহাটো বা ইয়াত যেন উপস্থিত হোৱাটো যেন সঁচাকৈ শুদ্ধ হোৱা নাই। কাৰণ ইতিমধ্যে আমাৰ অলপ পলম হ'ল। ভাগৱত ব্যাখ্যাকাৰক প্ৰভুৱে খুব সুন্দৰভাৱে ভাগৱত ব্যাখ্যা কৰিলে, আমাৰ জ্ঞাত হৈছে। বিশিষ্ট শিক্ষাবিদ উদ্বোধক মহোদয়ে কম কথাৰে হাতী মাৰি ভুৰুকাত ভৰালে। বিশিষ্ট অতিথি মহোদয়ে ইমান সুন্দৰভাৱে অকণমানকৈ টানি আনি মহাভাগৱতৰ সাম্প্ৰতিক সময়ৰ তত্ত্ব তথা প্ৰাসংগিকতাক আপোনাসকলৰ আগত দাঙি ধৰিলে। আৰু এনে ঋষিতুল্য ব্যক্তিসকলৰ সন্মুখত আমাৰ দৰে এজন সামান্যতম ব্যক্তিয়ে ভাগৱত কেন্দ্ৰিক কথা কোৱাটো সঁচাকৈ যেন যুগুত বা উপযুক্ত নহয়, তেনে এটা ভাৱ হয়। তথাপিতো আয়োজকসকলৰ নিৰ্দেশক মান্যতা প্ৰদান কৰি আমি এই স্থানত উপবিষ্ট হোৱা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে অসমৰ লোক সংস্কৃতি জগতৰ এজন সামান্যতম ছাত্ৰ হিচাপে ভগতৰ মাজত ভগৱন্তৰ গুণনাম মহাভাগৱত চৈতন্য কৰিছে, তাকে দেখি শুনি মনৰ যিটো ভাৱ, সেয়া ভাৱ সম্পূৰ্ণ ভাৱ আমি বিজ্ঞানসন্মত বুলিও ক'ব নোৱাৰোঁ। মনৰ ভাৱৰ যি ভাৱ, সেই ভাৱহে আপোনাসকলৰ মাজত ব্যক্ত কৰাৰ বা আলোচনা কৰাৰ প্ৰয়াস কৰাৰ বাবে এই স্থানত উপবিষ্ট হোৱা হৈছে। জ্ঞানকৃত অজানকৃত অনেকখিনি ত্ৰুটি হ'ব, সমস্ত ত্ৰুটি আপোনাসকলে মাৰ্জনা কৰিব। আৰু আপোনাসকলে মাৰ্জনা কৰিলে আমাৰ দৰে মহা অধমৰ কৰ্ম সাফল্যমণ্ডিত হ'ব আৰু জীৱনো ধন্য হ'ব। বিশিষ্ট অতিথি মহোদয়ে খুব সুন্দৰভাৱে মহাভাগৱতৰ কথা ক'লে। ভাগৱতৰ তাত্ত্বিক কথাবিলাক খুব কম সময়ৰ ভিতৰত তেখেতে উনুকিয়াই গ'ল। আজি আলোচনা চক্ৰত ভাগৱতৰ বিষয়ে ইমান এটা সুন্দৰ বিষয় দিছে, অত্যন্ত গধুৰ বিষয়। আমাৰ দৰে এজন সামান্যতম ব্যক্তিয়ে ইয়াক সঁচাকৈয়ে আলোচনা কৰাটো কিমান দূৰ সফল, সেইটো একমাত্ৰ নেদেখাজনেহে জানিব। খোজকাঢ়িব নজনা কেঁচুৱাই যেনেকৈ দৌৰিবলৈ অপৰিপক্ক জ্ঞানেৰে বিচাৰে থপুক থাপাককৈ পৰে, সেইকণ জ্ঞানহে আমি ইয়াত উপস্থিত হোৱা হৈছে। ভাগৱত অধ্যয়ন মানৱ জীৱনৰ মুক্তি লাভৰ পথ হয়। বাস্তৱ জীৱনত আমি যদি সঁচাকৈ আলোচনা কৰি চাওঁ, ভাগৱত কেন্দ্ৰিক যদি আমি নহওঁ, আমাৰ জীৱনবিধ সঁচাকৈ বৃথা হ'ব। সাম্প্ৰতিক সময়ত আমি ভাগৱত চিন্তা, আধ্যাত্মিক চিন্তা, গুৰু চিন্তা, এই চিন্তাবিলাকক যে আমি এলাগী কৰিছোঁ, তাৰ প্ৰতিফলন আমি প্ৰতিদিনাখনিয়ে ভোগ কৰিছোঁ। অপ্ৰিয় হ'লেও সত্য, সামাজিক প্ৰচাৰ মাধ্যমত আজিকালি চকু দিবই নোৱাৰি। আমাৰ মনবিলাক আৱেগিক কৰি তোলে, ভাৰাক্ৰান্ত কৰি তোলে। আমি মানৱ জাতিক ক'লৈ গৈ আছোঁ? মোবাইলটো সঁচাকৈ চাবই নোৱাৰি। কেতিয়াবা ভাল লাভ হয়, মনতে ভাৱ হয় নামঘৰলৈ সোমাই যাওঁতে মোবাইলটো লৈ যাম জানো। মোবাইলটোত ইমান স্পৰ্শকাতৰ বিষয় কিছুমান ওলাই থাকে, খুব দুখ লাগে। আমি আচলতে ক'লৈ গৈ আছোঁ? হয়, বিশ্বায়নৰ যুগত আমি বিশ্বায়ন হৈছোঁ। হয়, আমি বৰ্তমান সময়ত মানুহ বিশ্বায়ন হ'ব পৰা নাই। আমাক মতাৰ লগে লগে আজিৰ পৰা অলপ বছৰ আগত চিলাপথাৰ, ধেমাজি, লখিমপুৰ অঞ্চলত আমাৰ আত্মীয়সকল আছে। আমি বিচাৰিলে বহু আত্মীয় কুটুম্ব ইয়াত লাভ কৰিম। এটা সময় আছিলে অহা বছৰে চিলাপথাৰলৈ যাব বা লখিমপুৰলৈ যাব বা ধেমাজিলৈ যাব, এই বছৰৰ পৰা প্ৰস্তুতি কৰে। কিন্তু এতিয়া আমাক এই যে দলংখন হ'ল, ইমান ওচৰ চপাই আনিলে, ঠিক তেনেধৰণে বিশ্বায়নৰ যুগত আমাৰ গোটেই পৃথিৱীখন আমাৰ কণমানি মোবাইলটোত অন্তৰ্ভুক্ত হ'ল আৰু আমাৰ পকেটত সোমাই গ'ল। কিন্তু আমাৰ মানসিক সত্তাবোৰ, আমাৰ যিটো প্ৰেম প্ৰীতি, সেইটো কিন্তু আমি হৃদয়ত ধৰি ৰাখিব পৰা নাই। আমি সেইটো বাহিৰলৈ উলিয়াই দিছোঁ। সময় যেনেদৰে বিশ্বায়ন হৈছে, আমি মানুহ বিশ্বায়ন হ'ব পৰা নাই। কেতিয়াবা ভাৱ হয়, আপোনালোকৰ ইয়ালৈ আহিছোঁ, ইয়াত যিটো গৰম পৰিছে, অকণমান গৰমৰ চাপ এটা আহিছে আৰু ভাৱ এটা। আমাৰ ফালেও একেটাই।
ইয়াতো দেখিছোঁ পৰুৱাবিলাক যদি ক'ৰবাত গৈছে শাৰী পাতি গৈছে, আমাৰ ফালেও শাৰী পাতি গৈছে। কলিকতাত যদি কোনোবা আছে ফোন কৰি যদি সোধা হয় তেওঁ ক'ব তাতো পৰুৱা শাৰী পাতিয়ে গৈছে। আমেৰিকা লণ্ডনত যদি ফোন কৰি সোধা হয় তাতো পৰুৱা শাৰী পাতি গৈছে। অৰ্থাৎ এই ইতৰ প্ৰাণীবিলাকে নিজৰ শিপা পাহৰি জনায়, আমি কিন্তু শিপা পাহৰি গৈছোঁ। চোৱা আজি সভ্যতা, আমি মানুহে নিজৰ কথা কৈ থাকোঁ যে আমাৰ সভ্যতাবিলাক সঁচাকৈ আমি সভ্যতামুখী হ'লোঁ, আমি বহুত ওপৰলৈ আহিলোঁ। চোৱা আজি সভ্যতা পৰুৱাৰ একতা শাৰী পাতি একেলগে যায়, ক'ৰবাত কিবা পালে লৈ আহে একেলগে হাঁচি হাঁচি মিলি জুলি খায়। কিন্তু আমি লোক লজ্জা নিবাৰণৰ বাবে আমি এনে অপকৰ্ম কৰিবলগীয়া হৈছে, নিজৰ গৰ্ভজাত নিজৰ ঔৰসজাত সন্তানকো টেটু চেপি হত্যা কৰিবলৈ পিতৃ হৈও আমি কুণ্ঠাবোধ কৰা নাই। সৌজনী দেখা কেনে কুকুৰা চৰাই দেউকাৰ আঁৰত কেনে পোৱালি হোৱাই। মনত পৰিছে এতিয়া আগৰ সেই চহা পণ্ডিত কবিতাটো। কুকুৰাজনীয়ে নিজে বতাহ ধুমুহা শিল বৰষুণকো মূৰ পাতি লৈ পোৱালিকেইটাক যিমান দূৰ পাৰে শক্তি থাকে দেউকা মেলি এতিয়াও হোৱাই আছে। আমি কি কৰিছোঁ? ভোগৰ পাছে পাছে দৌৰি গৈ নিজৰ ঔৰসজাত সন্তান নিজৰ জন্মদাত্ৰী পিতৃ মাতৃকো আমি তুচ্ছ জ্ঞান কৰি আমি এলাগী কৰিবলৈ আমি কুণ্ঠাবোধ কৰা নাই। তেতিয়াহ'লে মানুহ জানো আমি বিশ্বায়ন হ'ব পাৰিছোঁ? নাই পৰা। আমি উচ্চ শিক্ষিত হৈছোঁ হয়, আমি মেধা শক্তিবান হৈছোঁ হয়, কিন্তু আমি নৈতিক চৰিত্ৰৰ পৰা ক'ৰবাত আমি অধপতন গৈছোঁ নেকি? এই কথাটো আমাৰ বৰ্তমান সময়ত অত্যন্ত দৃষ্টিগোচৰ। আমি বৰ্তমান সময়ত নৈতিক চৰিত্ৰ আধ্যাত্মিক চৰিত্ৰে আমি যদি চৰিত্ৰৱান হ'ব নোৱাৰোঁ তেতিয়াহ'লে সমাজখন দিনে দিনে এতিয়া যি হৈছে ইয়াতকৈ ভয়ংকৰ হ'বলৈ কিন্তু আমাৰ বেছি দিন নালাগিব। ইমান ভয় লগা স্পৰ্শকাতৰ বিষয়বোৰে কাৰণবিলাকে বা কাৰকবিলাকে আমাক আক্ৰমণ কৰিছে। ইয়াৰ মূল কাৰণ হ'ল আধ্যাত্মিক চিন্তাৰ প্ৰতি আমাৰ এলাগী। খুব সুন্দৰভাৱে ছাৰসকলে ইয়াত ব্যক্ত কৰি থৈ গ'ল ভাগৱত। আমি ভাগৱতত ইয়াত সুন্দৰভাৱে কোৱা হৈছে ভাগৱত অধ্যয়ন মানৱ জীৱনৰ মুক্তি লাভৰ পথ। হয়, মেছেজটো ইয়াত দিয়ে দিছে যে ভাগৱত অধ্যয়ন কিয় কৰিব লাগে? মানৱ জীৱনৰ মুক্তি হ'বৰ বাবে ভাগৱত অধ্যয়ন কৰিব লাগে। হয়, আমি সুৰ লগাই ভাগৱত পঢ়িম, ৰাইজে ভাগৱত শুনিব, আমি অকল সেই কথাকে চিন্তা কৰিলে নহ'ব। ভাগৱতক আমি তাত্ত্বিক উপলব্ধি কৰিব লাগিব, ভাগৱতক অনুশীলন কৰিব লাগিব, ভাগৱতক হৃদয়ংগম কৰি ভাগৱতৰ লগত আমি কিঞ্চিত নিজক ৰজিতা হ'বলৈ বা ভাগৱত কেন্দ্ৰিক হ'বৰ বাবে আমি যত্নৱান হ'ব লাগিব। আমাৰ বিশিষ্ট অতিথি মহোদয়ে কৃষ্ণময় দেখাৰ শব্দ এটা কৈ থৈ গৈছিল। হয়, আমি কৃষ্ণময় দেখিব লাগিব, তেতিয়াহে ভাগৱত পঢ়াৰ সাৰ্থকতা হ'ব। আজি মহাভাগৱত ইয়াত চৈতন্য হৈছে, ব্যাখ্যা হৈছে, আপোনাসকলে জানে। ভা মানে পোহৰ দিয়া, যি শাস্ত্ৰই কোটি সূৰ্যসম পোহৰ দিয়ে বুলি কোৱা হৈছে। আমি এজন সূৰ্যৰ পোহৰত পৃথিৱীত ব্ৰতি আছোঁ, কিন্তু ভাগৱত শাস্ত্ৰই আমাক কোটি সূৰ্যসম পোহৰ দিয়ে বুলি কোৱা হৈছে। ভাগৱত দৰ্পণ গ্ৰন্থত আউনীতীয় সত্ৰাধিকাৰ বৈষ্ণৱ পণ্ডিত পূজ্যপাদ সত্ৰাধিকাৰ প্ৰভুৱে খুব সুন্দৰভাৱে উল্লেখ কৰিছে। আপোনাসকলে সেই গ্ৰন্থত নিশ্চয় পাইছে। ভা মানে পোহৰ দিয়া বুলি কোৱা হৈছে। গ মানে গান গোৱা। শাস্ত্ৰখনে ভা অৰ্থই পোহৰ দিলেই, আৰু গ মানে গান গালে। অৰ্থাৎ যি শাস্ত্ৰই খনক সনাতন সনত কুমাৰ চাৰি সিদ্ধৰ দৰে অহৰ্নিশে কৃষ্ণৰ গুণগান গায়। তেওঁলোকৰ অন্য উদ্দেশ্য নাই, একমাত্ৰ কৃষ্ণৰ গুণ গান গোৱাটোহে মুখ্য উদ্দেশ্য। সেই অৰ্থ সূচাবৰ বাবে গ অক্ষৰ যোগ কৰা হৈছে। ভাগ ৱ অক্ষৰৰ কথা কৈছে। ৱ অক্ষৰত বেদৰ সাৰ বৰ্তি আছে। সমস্ত বেদৰ সাৰ যি শাস্ত্ৰত নিহিত হৈ আছে তাৰ অৰ্থ সূচাবৰ বাবে ৱ অক্ষৰ যোগ কৰা হৈছে। ভাগ ৱ হ'ল। শেষত ত অক্ষৰৰ কথা কোৱা হৈছে। ত মানে তৰণ, জীৱ তৰণ হোৱা। যি শাস্ত্ৰ শ্ৰৱণ কৰিলে জীৱৰ তৰণ হয়, যি শাস্ত্ৰ কীৰ্তন কৰিলে জীৱৰ তৰণ হয়, সেই শাস্ত্ৰই হৈছে ভাগৱত। ভাগৱত চাৰি অক্ষয় ভাগৱতক সংজ্ঞা দিয়া হৈছে। আৰু এটা কোৱা হৈছে ভা মানে ভাবুক। এজন মানুহ ভাবুক হ'ব কেতিয়া? তেওঁ যেতিয়া লাহে লাহে হৃদয়খন পৰিষ্কাৰ হ'বলৈ যত্ন কৰিব। ভা মানে ভাবুক হ'ব। গ মানে জ্ঞান, অৰ্থাৎ যেতিয়া ভাবুক হ'ব, ভাবি ভাবি তেওঁ জ্ঞান আয়ত্ত কৰিব কিঞ্চিত হ'লেও। কাৰ জ্ঞান? কৃষ্ণৰ জ্ঞান লাভ কৰিব।
কৃষ্ণ কি বস্তু অৰ্থাৎ জানিব কৃষ্ণ কি কৰিব লাগে কৃষ্ণ মানে কি কৃষ্ণ মানে আমাৰ আত্মা শুদ্ধি কৃষ্ণ মানে প্ৰশান্তি কৃষ্ণ মানে সুখ কৃষ্ণ মানে শান্তি কৃষ্ণ মানে সমৃদ্ধি কৃষ্ণই সুখ আনন্দ সেই কথাটো যেতিয়া আমি ভাবি যেতিয়া বুজি পাম কৃষ্ণৰ প্ৰতি আমাৰ জ্ঞান আহিব গ মানে জ্ঞানৰ কথা কোৱা হৈছে আৰু ৱ মানে কোৱা হৈছে বৈষ্ণৱী জ্ঞান যেতিয়া কৃষ্ণ কি বস্তু এজন বৈষ্ণৱে ভাবি ভাবি যেতিয়া বুজি পাব তেওঁ বৈষ্ণৱী জ্ঞান আহিব বৈষ্ণৱী জ্ঞান অহাৰ লগে লগে মানুহজন নিজে সুখী হ'ব আৰু আনকো সুখী হ'ব বৈষ্ণৱী জ্ঞান লাভ কৰাৰ কাৰণে নৃসিংহ গোসাঁই প্ৰহ্লাদক ক'বলৈ বাধ্য হ'ল তই পুত্ৰ ভৈলি যাৰ 21 পুৰুষ কৰিলি উদ্ধাৰ অৰ্থাৎ নিজে কৃষ্ণ কৃষ্ণ কৰি নিজে কৃষ্ণময় হোৱাৰ লগতে আনকো কৃষ্ণময় দেখিব অৰ্থাৎ আত্মসম দেখিব উদাহৰণস্বৰূপে উজতি খালে মইহে দুখ পাম নেকি আপোনালোকৰ কোনোবা এজনে দুখ পাব আপোনাৰহে জাৰ লাগে নেকি মোৰো জাৰ লাগে মই যদি সেইটোও ভাবিবলৈ পাওঁ যে মোৰহে ভোক লাগে নেকি তেখেতৰো ভোক লাগিব চৰকাৰী বস্তুবিলাক মইহে সুবিধা পাব লাগে নেকি তেখেতসকলেও পাব লাগে এই যিটো আনৰ প্ৰতি যিটো আমাৰ সহানুভূতি আনক যেতিয়া ভাল পোৱাৰ যিটো প্ৰেম এইটোৱে হ'ল জীৱ মই আপোনালোকে জানে ইমান সুন্দৰভাৱে ভগৱন্তে উদ্ধৱক কৈছে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি অৰ্থাৎ সমস্ত জীৱ জগততে মই বিৰাজমান হৈ আছো তুমি সকলোকে বিষ্ণু বুদ্ধি কৰি চলিবা বিষ্ণু বুদ্ধি কৰি মান্যতা প্ৰদান কৰিবা আমি পৃথিৱীত জীয়াই থাকিবলৈ বেছি শাস্ত্ৰ জানিবৰ প্ৰয়োজন নাই এই যদি শব্দকেইটাকে জানো তেতিয়াই আমাৰ জীৱনটো সমৃদ্ধিশালী হ'ব আমি মহাসুখী হ'ম হয় সাম্প্ৰতিক সময়ত কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলক ক'বলৈ মন যায় কি মন যায় ধন দৌলত ঐশ্বৰ্য বিভূতি আমি ঘটিব পাৰোঁ হয় গাড়ী ঘোঁৰাই আমি সহস্ৰ আমি অৰ্থ সম্পত্তি কৰিব পাৰোঁ হয় এইখিনি আমাৰ নিজৰ বস্তু চেষ্টা কৰিলে পৰা যায় কিন্তু চেষ্টা আমি এই চেষ্টা কৰিব লাগিব যিটো বস্তু আমাক ঈশ্বৰে নিদিলে আমি আনিব নোৱাৰোঁ সেইটো হ'ল সুখ আৰু শান্তি চিলাপথাৰ বজাৰত বোলে সুখ বিকিছে আমি 4 কুইণ্টেলমান 4 বছৰমানৰ কাৰণে লৈ আহোঁ বুলি শান্তি লৈ আহিব পৰা শক্তিটো কিন্তু ঈশ্বৰে আমাক নাই দিয়া সোণৰ নৰ্দমা খানি ঘৰলৈ বোৱাই অনা সুখ শান্তি নহয় সুখ শান্তি দিব লাগিব ঈশ্বৰে কেতিয়া দিব যেতিয়া আমাৰ বৈষ্ণৱী জ্ঞান আহিব বৈষ্ণৱী জ্ঞান অহাৰ লগে লগে ঈশ্বৰে সুখ শান্তি বিতৰণ কৰি থৈ নাযায় অৰ্থাৎ আমাৰ মনবিলাক প্ৰশান্তিময় হ'ব আমি নিজে শান্তি লাভ কৰিম কাৰণ আমি আনক যেতিয়া আত্মসম দেখিম মোৰ ভোক লগাৰ লগে লগে তেখেতৰো ভোক লাগিছে ভাই তেখেতকো কেইটামান দিওঁচোন তেখেতেও যেতিয়া অন্নৰ মুঠি গ্ৰহণ কৰিলে তাৰ তৃপ্তিতে যেতিয়া মই সন্তুষ্টি লাভ কৰিলোঁ তেতিয়া মোৰ কি হ'ব মই একো কৰিব নোৱাৰিলোঁ জীৱনত মোৰ কাষৰ মানুহবোৰে ইমান ধন দৌলত গৈছে মোৰ গাটো বেজাই নাথাকে ভাল লাগিব ককাইদেউ বৰ ধুনীয়া লাগিছে পাই কেতিয়াবা তেখেতৰ গাড়ীখনতে মই যাব পাৰিম এইটোৱে হ'ল মানৱ সেৱা আৰু আনক ভাল পোৱাৰ ব্যৱস্থা যেতিয়া আমাৰ হৃদয়ৰ পৰা কুৰ্চুট কপট ভাৱবিলাক আঁতৰি যাব তেতিয়াই হ'ব বৈষ্ণৱী জ্ঞান অৰ্থাৎ যেতিয়া আমি কোনোবা ভাইটি এটা কোমলি থকা ভাইটি এটাক ক'ম ভাইটি কটাৰীখন দিয়াচোন খুব সুন্দৰভাৱে তেওঁ আমাক কটাৰীখন আনি দিবহি হয় ল'ৰা এফালে নাই মই এইফালে কাম কৰি সি নিজৰ কামত গুচি যাব আমাৰ স্বভাৱ চৰিত্ৰ ভাৱ পচন্দবিলাক মাৰ্জিত হ'ব লাগিব শ্ৰীকৃষ্ণই যশোদাৰ লগত কেনেধৰণে কথা পাতিছিলে বিপ্ৰদামোদৰ আখ্যানত বিপ্ৰদামোদৰ লগত কৃষ্ণই কেনেধৰণে কথা পাতিছিলে গোপিনীসকলৰ লগত কৃষ্ণই কেনেধৰণে আচৰণ কৰিছিলে সেই আচৰণবিলাক আমি অধ্যয়ন কৰিব লাগিব সেই আচৰণবিলাক আমি অনুশীলন কৰিব লাগিব সেইকাৰণে ভাগৱত ধৰ্মক ভাগৱতক বুজাটো ভাগৱতক পঢ়াটো বৰ্তমান সময়ত অত্যন্ত প্ৰয়োজন হৈ পৰিছে এতিয়া আপোনাসকলে জানে আমি অজামিল আখ্যান পঢ়িম আমি নাম গোৱা মানুহ নহয় মই নামৰ সুৰ এটালৈ মনত পৰিছে এ মহাপাপী অজামিলে পাপ আচৰিলে নাৰায়ণৰ নাম লয়া বৈকুণ্ঠে চলিলে এইটো একেবাৰে সাধাৰণ কথা সকলোৱে জানে যে মহাপাপী অজামিলে পাপ আচৰিলে নাৰায়ণৰ নাম লৈ বৈকুণ্ঠে চলিলে অৰ্থাৎ অজামিল নামৰ এজন ব্ৰাহ্মণ আছিলে তেওঁ মহাপাপত লিপ্ত হ'ল আৰু তেওঁ মহাপাপত লিপ্ত হোৱাৰ পাছতো নাৰায়ণ বুলি কৈ বৈকুণ্ঠলৈ গমন কৰিলে এইটো সাধাৰণ কথা সকলোৱে জনা কথা কিন্তু আমি ইয়াক অধ্যয়ন কৰিব লাগিব আমি দ্বিতীয় ঘোষাটো যদি গাওঁ মৰণৰ ৰক্ষণে
পাপি এইবোৰ মই নাম গোৱাৰ মাজত টোকাৰী গীত গোৱা মানুহ যে সেইকাৰণে টোকাৰী গীতৰ কলিবিলাক মনত পৰিছে কাৰণে প্ৰাসংগিক বুলি টানি আনিছোঁ আপোনাসকলে দায় দোষ নধৰিব আৰু মাজতে কৈছোঁ মই ৰাতিপুৱা 4টা বজাত ডিমৌত নাম সামৰিছোঁ 6টা বজাত মই জাজি পাইছোঁ ভাই 9টা বজাত ওলাই আহিছোঁ মাত কথা একেবাৰে ভাগি আছে সকলোৱে দায় দোষ ধৰিব কৃষ্ণ হে ৰাম নৰক্ষণে পাপি অজামিলে পুত্ৰ কমাতিলে আইসমুৰ বাসাধন ও হে নাৰায়ণ জমদূতে লৈ যাব এটি পলকতে গতিকে মৰণৰক্ষণে পাপি অজামিলে পুত্ৰক মাতিলে আইসমুৰ বাসাধন ও হে নাৰায়ণ জমদূতে লৈ যাব এটি পলকতে ভয়ংকৰ জমদূতক দেখি অজামিলৰ ভয় লাগিল অজামিলৰ কেনি যাওঁ কি কৰোঁ অজামিলৰ বিনামেঘে বজ্ৰপাত পৰাৰ দৰে হ'ল তেতিয়া তেওঁ নিজৰ পুত্ৰক মাতিলে যে নাৰায়ণ তুমি মোৰ ওচৰলৈ আহা তেতিয়া আপোনাসকলে জানে সেই নাৰায়ণ বুলি যেতিয়া উচ্চাৰণ কৰিলে গতিকে এই যমদূতসকলক যুদ্ধত পৰাজয় কৰি বিষ্ণুদূতে অজামিলক বৈকুণ্ঠলৈ লৈ গুচি গ'ল এইটো এটা প্ৰশ্ন উদয় হয় এতিয়া প্ৰথম কথাটো হ'ল মহাপাপী অজামিলে পাপ আচৰিলে নাৰায়ণৰ নামলৈয়া বৈকুণ্ঠে চলিলে সেইটো একো ডাঙৰ কথা নহয় কোনো প্ৰশ্নও নাই হয় তেখেতে পাপ আচৰণ কৰিছিলে নাৰায়ণকৈ বৈকুণ্ঠলৈ গুচি গ'ল কিন্তু দ্বিতীয় কথা হ'ল আইসমুৰ বাসাধন ও হে প্ৰাণধন যমদূতে লৈ যাব এটি পলকতে মাতিছিলে নিজৰ পুতেকৰ নামহে নাৰায়ণ আছে শ্ৰীমদ ভাগৱতত কোৱা হৈছে নহয় দশপুত্ৰ জন্ম হৈছে বুলি দশপুত্ৰ জন্ম হৈছে আৰু সৰু পুতেকৰ নাম নাৰায়ণ তেওঁ সেই সময়ত যমদূত দেখি ভগৱান বিষ্ণু নাৰায়ণক মতা নাছিলে মাতিছিলে কাক মাতিছিলে নিজৰ সৰু পুত্ৰ নাৰায়ণক সৰু পুত্ৰ নাৰায়ণক মতাৰ পাছত কাৰ ভুল হ'ল আমাৰ বিষ্ণুদূতসকলৰ ভুল হ'ল নেকি যে কমলা গগৈ তাতো আছে আপোনাৰ মই ইয়াতো এজন পালোঁ কমলা গগৈ চিলাপথাৰ আপোনালোকৰ ধেমাজিত সেই মোৰ সন্মুখত বহি আছে গতিকে কমলা গগৈ বুলি ক'লে আপোনালোকে সুধিব পাৰে যে আমাৰ ফালৰজনক নিমন্ত্ৰণ দিছা নে দক্ষিণ ফালৰজনক নিমন্ত্ৰণ দিছা যে এইটো কেতিয়াবা নাম গোৱা মানুহ হিচাপে কেতিয়াবা ভাবোঁ কাৰ ভুল হ'ল যে বিষ্ণুদূতসকলৰ ভুল হ'ল নেকি যে নাৰায়ণ বুলি তেওঁলোকে ভাবিব লাগিছিল যে আমাৰ নাৰায়ণক নাই মতা পুত্ৰকহে মাতিছে ইয়াৰ অন্তৰালত এটা ডাঙৰ কাহিনী আছে সেই কাহিনীটো সাম্প্ৰতিক সময়ত ছাত্ৰ ছাত্ৰীসকলেই নহয় আমাৰ দৰে ব্যক্তিসকলেও জনাটো বা বুজাটো অধ্যয়ন কৰাটো বা অনুশীলন কৰাটো অত্যন্ত প্ৰয়োজনীয় আপোনাসকলে জানে মই দেউতাসকলৰ কাৰণে কোৱা নাই দেউতাসকল ছাৰসকল আছে বিজ্ঞসকলৰ কাৰণে এইখিনি কথা টানি অনা নাই সকলোৱে দায় দোষ ধৰিব সেয়া মোৰ কোটিপুৰুষতো আপোনাসকলৰ মাজত এই আগত মহানামঘৰ আছে সিংহাসন আছে যে ভাগৱত ব্যাখ্যা ভাগৱত তাত্ত্বিক কথা কৈ আপোনাসকলৰ আগত বিশ্লেষণ কৰিব পৰা যোগ্যতা মোৰ নাই জনমে জনমেও নহয় সকলোকে সেৱা জনাইছোঁ মাত্ৰ মই আমাতকৈ কম বয়সৰ সকলৰ কাৰণে এই কথাখিনি অৱগত কৰিছোঁ দুখ যেন নধৰে অজামিলৰ পিতৃ মাতৃ 7টা জন্মৰ অন্ধ 7টা জন্মৰ অন্ধৰ পাছত অজামিল জন্ম হ'ল অজামিলৰ জীৱনৰ ব্ৰত একমাত্ৰ পিতৃ মাতৃক শুশ্ৰূষা কৰা আৰু অজামিলে পৃথিৱীত একো নাজানে একমাত্ৰ পিতৃক শুশ্ৰূষা কৰিব লাগে মাতৃক শুশ্ৰূষা কৰিব লাগে পিতৃ মাতৃৰ সেৱা অবিহনে অজামিলৰ জীৱনটো কেতিয়াও তেওঁ সুখ অনুভৱ নকৰে তেওঁ সদায় সন্তোষ নহয় কেতিয়াও যেতিয়ালৈকে পিতৃ মাতৃক সেৱা কৰিব নোৱাৰে শ্ৰৱণ কুমাৰৰ দৰে একমাত্ৰ পিতৃ মাতৃক লৈ ফুৰে কোনোবা এদিনা পিতৃ মাতৃক যি স্থানতে ঠাই দেউতাকৰ চৰণ যুগলত ধৰি মুখটো গুজি তেওঁ শুৱে খন্তেক বিশ্ৰাম লয় কোনোবা দিনা মাক আই মাতৃগৰাকীৰ চৰণত মূৰটো গুজি শুৱে এনেধৰণে তেওঁ পিতৃভক্তিৰ নিদৰ্শন সমস্ত বিশ্বতে বিয়পি গৈছে পিতৃ মাতৃয়ে তেওঁ ভক্তিত অত্যন্ত সন্তুষ্ট হ'ল আৰু এদিন তেওঁলোকে আলোচনা কৰিলে যে আমাৰতো জীৱন জন্মান্ধ হিচাপে বৃথা হৈছে আৰু আমাৰ লগতে থাকি আমাৰ এই সন্তানটি আমি তেওঁৰ কাৰণে প্ৰত্যাহ্বান স্বৰূপে থিয় দিছোঁ গতিকে আমি আৰু দেহ ত্যাগ কৰিব লাগে আমি আৰু সন্তানটোৰ কাৰণে বুজা হ'ব নোখোজোঁ গতিকে আমি তেওঁক বৰ দি আমি বৈকুণ্ঠগামী হ'ব লাগে তেওঁলোকে ভাবিলে আৰু পিতৃ মাতৃয়ে অজামিলক ক'লে তুমি স্নান কৰি আহা গৈ যোৱা আমি তোমাক বৰ দিম পিতৃ মাতৃৰ নিৰ্দেশ শিৰোগত কৰি সেই শিশু অজামিল স্নান কৰিবলৈ গ'ল নামৰ মহিমা প্ৰকাশ কৰিবৰ বাবে দেৱৰ্ষি নাৰদে গৈ ইন্দ্ৰৰজাক কথাটো ক'লেগৈ
তুমি হাত সাবটি যে বহি আছা পৃথিৱীত কি হৈছে জানানে? দেৱৰাজ ইন্দ্ৰই কৈছে মইতো একো নাজানো। পিতৃ মাতৃয়ে পুত্ৰৰ ওপৰত সন্তুষ্ট হৈছে অজামিলৰ ওপৰত। যদি অজামিলক বৰ দিয়ে, অজামিলে যদি অমৰাৱতীখন বিচাৰে, তুমি দেখোন অজামিলক দাস হিচাপে থাকিব লাগিব। গতিকে তুমি ইয়াৰ এটা বিহিত ব্যৱস্থা কৰা। তেতিয়া দেৱেন্দ্ৰই ফিতাহী মাৰি ক'লে যে মই অজামিলক হত্যা কৰিম। তেতিয়া নাৰদে ক'লে হত্যা কৰিব নোৱাৰা, ব্ৰহ্মবধৰ পাপত লিপ্ত হ'বা, দেৱতা ৰাজ্যত কলংকিত হ'বা। তেতিয়া কি কৰিম? তেতিয়া ক'লে তুমি তাৰ বিহিত ব্যৱস্থা কৰা। গতিকে দেৱৰাজ ইন্দ্ৰৰ ওচৰত যিখিনি অপশক্তি আছিলে, মিছা বেইছা প্ৰবঞ্চনা, যিমানবিলাক অপশক্তিয়ে মানুহক নেতিবাচক দিশলৈ ঠেলা মাৰি লৈ যায়, সমস্তখিনি শক্তিক তেওঁ নিৰ্দেশ দিলে যে অতি সোনকালে তোমালোকে সেই অজামিলক আক্ৰমণ কৰা আৰু অজামিলক আক্ৰমণ কৰি পিতৃ মাতৃ ভকতিৰ পৰা তেওঁক বিচলিত কৰা, অপথ্যে তেওঁক বা অগম্যাগমনলৈ তেওঁক লৈ আহা। দেৱৰাজ ইন্দ্ৰৰ নিৰ্দেশ পোৱাৰ লগে লগে সেই শক্তিবিলাকে শিশু অজামিলক আক্ৰমণ কৰিলে। আক্ৰমণ কৰাৰ লগে লগে অজামিলে পিতৃ মাতৃৰ কথা পাহৰিলে, তেওঁ বেশ্যালয়ত গমন কৰিলে। বহুদিন বা বহুক্ষণ পুত্ৰ নহাৰ বাবে পিতৃ মাতৃ অধৈৰ্য হৈ পৰিছে। তেওঁলোকে তেতিয়া ভাবিলে, তেতিয়াতো ভাবিলেই হয় যুগৰ বলত, যে আমি আৰু জীয়াই থাকি লাভ নাই, গতিকে আমি মৃত্যু হ'ব বা আমি দেহ ত্যাগ কৰিব লাগে। আৰু এনেধৰণে তেওঁলোকে ভাবোঁতে তেওঁলোকে সন্মুখত দেখিলে এটা জ্যোতি, অৰ্থাৎ এটা পোহৰ। তেওঁলোকে স্বয়ং ভগৱান নাৰায়ণক দেখা পালে আৰু ভগৱানে তেতিয়া প্ৰণাম জনালে। ভগৱানে তেতিয়া ক'লে, তোমালোকৰ জন্মান্ধৰ অভিশপ্ত জীৱন ইতিমধ্যে পৰিসমাপ্তি ঘটিছে, তোমালোকে মুক্তি পাইছা আৰু তোমালোকে এই বাহনত ৰথত উঠি সৰগলৈ গমন কৰা। তেতিয়া অজামিলৰ প্ৰসংগটো আহিলে। অজামিলৰ কি হ'ব? অজামিলক কথা তেতিয়া উদাহৰণ দিয়া হ'ল যে ইমান দিনে পিতৃ মাতৃৰ প্ৰতি অজামিলে যি ভক্তি কৰিলে, যি সেৱা কৰিলে, সেই পুণ্য যি সঞ্চয় কৰিলে, তেওঁ আৰু জীৱনত একো পাপেই কৰিব নোৱাৰে যিমান পাপ খণ্ডন হ'ব। অৰ্থাৎ তেওঁ পুণ্যটো বেছিকৈ সঞ্চয় কৰিলে, পিতৃ মাতৃ তেওঁৰ প্ৰতি সন্তুষ্ট হ'ল। পিতৃ মাতৃক সেৱা কৰি যি পুণ্য অৰ্জন কৰিলে, পাপে তেওঁক নৰকলৈ লৈ যাব নোৱাৰে, সেই শক্তি অজামিলে লাভ কৰিলে। আৰু সেইকাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা, চকু মেলি জ্ঞান অহাৰ পৰা, চক্ষু মুদি আকৌ মানুহ নিদ্ৰাৰ কোলাত বিলীন হৈ যোৱালৈকে তেওঁ ভাল কথা কেতিয়াও নাভাবে। মানুহক হত্যা কৰিব লাগে, হিংসা, সন্ত্ৰাস, ধৰ্ষণ, গতিকে যি কাৰ্যই মানুহক বিপথে পৰিচালিত কৰে, তেনে কৰ্মত অগ্ৰসৰ হোৱা ব্যক্তিজনে সময়ত শৰ নাপাহৰিলে তেওঁ নাৰায়ণৰ অৰ্থাৎ ভগৱানৰ নামেৰে পুতেকৰ নাম ৰাখিবলৈ তেওঁ সুমতি আহিল। সেইকাৰণে অজামিল আখ্যানটো আমাৰ বৰ্তমান সময়ত অতিকে প্ৰয়োজন হৈছে। আমি যে অৰ্থ সম্পত্তি বিষয় বাসনাত লাগি যে পিতৃ মাতৃক কিছু কিছু পুত্ৰই আমি যে এলাগি কৰিছোঁ, কৰিব প্ৰকৃততে নাপায়। পিতৃ মাতৃ সন্তুষ্ট হ'লেই ভগৱান সন্তুষ্ট হয়, পিতৃ মাতৃ সন্তুষ্ট হ'লেই দেৱতাসকল সন্তুষ্ট হয়। আৰু পিতৃ মাতৃক যি ছাত্ৰ ছাত্ৰীয়ে বা পুত্ৰ সন্তানে সেৱা কৰিব পাৰিব, তেওঁ সেৱা কৰিব তেওঁ পুত্ৰ সন্তানে। মই কেতিয়াবা আমাৰ মাজতে নাম গাই থাকোঁতে ল'ৰাখিনিক কওঁ, এই কথাবিলাক খুব গুৰুত্ব দিবা, কাৰণ মই যদি মোৰ পিতৃ মাতৃক অৱহেলা কৰোঁ, মোৰ ল'ৰা ছোৱালী আছে নহয়, মোকো যদি বৃদ্ধাশ্ৰমত থৈ আহে কি হ'ব? অসমীয়াত এটা কথা আছে, তুলুঠা ইকান ইকান বুলি। সেইকাৰণে এই কথাবিলাক সাম্প্ৰতিক সময়ত আমাৰ ছাত্ৰ ছাত্ৰীৰ সমাজত অতিকে প্ৰয়োজন হৈ গৈছে। আমি পিতৃ মাতৃৰ সেৱা অবিহনে আমি জীৱনত কেতিয়াও ধন্য হ'ব নোৱাৰোঁ। এতিয়া প্ৰহ্লাদ চৰিত্ৰৰ কথা আহিলে যে দৈত্যৰাজে প্ৰহ্লাদকো নানা শাস্তি দিলে, তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। এজন কণমানি শিশুক জ্বলন্ত অগ্নিত দলিয়াই দিয়া হ'ল, অগ্নিয়ে তেওঁক একো স্পৰ্শ কৰিব নোৱাৰিলে। কিয়? ঈশ্বৰত হৃদয়ত কৃষ্ণ বস্তু থকাৰ বাবে। তেওঁ বুকে শিলা বান্ধি পেলাই দিলা, দলিয়াই দিয়া হ'ল সমুদ্ৰত, কিন্তু তেওঁ মহাসমুদ্ৰত ডুব নগ'ল। হৰিনাম গাই গাই তেওঁ ওপৰলৈ উঠি আহিল। দন্তাল হাতী কানি গচকিবলৈ দিয়া হ'ল, বিভিন্ন অত্যাচাৰ কৰা হ'ল, প্ৰহ্লাদৰ একো ক্ষতি সাধন নহ'ল। কিয়? একমাত্ৰ হৃদয়ত কৃষ্ণ ভক্তি থকাৰ বাবে। এতিয়া প্ৰহ্লাদ চৰিত্ৰ আমি পঢ়িব লাগিব। প্ৰহ্লাদে দৈত্য শিশুসকলক কি কৈছে? প্ৰহ্লাদে দৈত্য শিশুক সেইকাৰণে শ্ৰীমদ ভাগৱতৰ খুব অমৃতময় কথাবিলাক। ইয়াত ইমান সুন্দৰভাৱে এই কথাবিলাক আচলতে আজি আৰম্ভণি, আজি শেষ হোৱা কথা নহয়, এইবিলাক হৃদয়ৰ কথা। প্ৰহ্লাদে কি কৰিছে? তেওঁ দৈত্যকুলৰ শিৰোমণি, ক্ষমতাশালী, সেই সময়ৰ ৬১ ৰজা,
হিৰণ্যকশিপুৰ পুত্ৰ এতিয়া প্ৰহ্লাদক শুক্ৰাচাৰ্যৰ দুজন পুত্ৰই শিক্ষাদান কৰিছে শিক্ষাদান কৰাৰ লগে লগে প্ৰহ্লাদে কিন্তু সেই শিক্ষাক ভাল পোৱা নাই কীৰ্তনত গুৰুজনে কৈছে সন্দামৰ্ক নামে দুই শুক্ৰৰ তনয় প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয় পঢ়ে আনো অসংখ্যাত দৈত্যৰ সৱাল মনত প্ৰহ্লাদে তাক নমানন্দ ভাল প্ৰহ্লাদে তাক ভাল পোৱা নাই কাৰণ বামানয় শাস্ত্ৰখনত আপোনাসকলে জানে মৰা কটাক প্ৰাধান্য দিয়া হৈছে হত্যা হিংসা লুণ্ঠনক প্ৰাধান্য দিয়া হৈছে দানৱীয় কৰ্মক প্ৰাধান্য দিয়া হৈছে ৰাক্ষসৰ কৰ্মক প্ৰাধান্য দিয়া হৈছে বামানয় শাস্ত্ৰ আৰু সেইকাৰণে এই বামানয় শাস্ত্ৰখন মহাভক্ত প্ৰহ্লাদে কোনো প্ৰকাৰে সমৰ্থন নকৰে আৰু তেওঁ সেই শাস্ত্ৰ নপঢ়ে এতিয়া প্ৰহ্লাদে কি কৰিব দৈত্য শিশুসকলক কৈছে যে মইতো নপঢ়োঁ তোমালোকেও এই শাস্ত্ৰ অধ্যয়ন নকৰিবা তো প্ৰহ্লাদে যেতিয়া দৈত্য শাস্ত্ৰ বামানয় শাস্ত্ৰৰ বিৰুদ্ধাচৰণ কৰি হৰিনামৰ অমৃত বুৱাই দিবলৈ চেষ্টা কৰিছে তেতিয়া মহাভক্ত প্ৰহ্লাদক অত্যাচাৰ কৰা হৈছে কিন্তু প্ৰহ্লাদৰ একো ক্ষতি নহল এতিয়া প্ৰহ্লাদে শিক্ষকে ইমান প্ৰহ্লাদক অত্যাচাৰ কৰিলে গুৰুৱে অত্যাচাৰ কৰিলে কোনোদিন প্ৰহ্লাদে গুৰু বা শিক্ষকক উভতি নধৰিলে আজিকালি অপ্ৰিয় হ'লেও সত্য আপোনালোকে দায় দোষ নধৰিব ছাত্ৰ এজনৰ শিক্ষক এজনে এইটো ক'বলৈ বেয়াই লাগে যদি এচাত দিয়ে স্কুলত বহুত আলোচনাৰ বিষয় হৈ পৰে কিন্তু মহাভক্ত প্ৰহ্লাদক ইমান শিক্ষাগুৰুৱে মাৰ্কিল কৰিছে তেওঁতো উভতি নধৰিলে তেওঁ ক'ব পাৰিলেহেঁতেন যে তোমালোকে মোক অত্যাচাৰ নকৰিবা খবৰদাৰ মোৰ পিতৃ বেতনপ্ৰাপ্ত শিক্ষকে তোমালোক মোৰ আদেশ তোমালোকে শুনিব লাগিব বামানয় শাস্ত্ৰ মই নপঢ়োঁ আৰু দৈত্য শিশুসকলকো মই পঢ়িবলৈ নিদিওঁ মই হৰিনাম পঢ়িম আৰু হৰিনাম দৈত্য শিশুসকলকো মই পঢ়াম প্ৰহ্লাদে ক'ব পাৰিলেহেঁতেন কিন্তু তেওঁ শিক্ষাগুৰুক কোনো প্ৰকাৰে উভতি নধৰিলে কাৰণ প্ৰহ্লাদ নৈতিক চৰিত্ৰৰ গৰাকী প্ৰহ্লাদৰ নৈতিক চৰিত্ৰ আমি ল'ব লাগিব আমি যে দৰ্খাস্তত লিখোঁ ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ তো প্ৰহ্লাদ চৰিত্ৰই আমাক প্ৰথম কথা নৈতিক চৰিত্ৰশীল হ'বলৈ কৈছে নৈতিক চৰিত্ৰশীল হ'লে মানুহ কি সুখত সুখী হয় নৈতিক চৰিত্ৰশীল যেতিয়া নৈতিক জ্ঞান মানুহৰ থাকিব মানুহৰ সুখ আৰু শান্তি হৃদয়খনত বিৰাজমান হৈ থাকিব মানুহ অল্পতে সন্তুষ্ট হ'ব মানুহ সুখী হ'ব মানুহে মানুহক সেৱা কৰিব পাৰিব নৈতিক জ্ঞানৰ অধিকাৰী হ'ল প্ৰহ্লাদ গতিকে প্ৰহ্লাদ চৰিত্ৰ আমি সেই প্ৰহ্লাদৰ নৈতিক গুণৰ অধিকাৰী হ'বই লাগিব আৰু দ্বিতীয়তে হ'ল প্ৰহ্লাদৰ মানৱীয় প্ৰমূল্যবোধ যেনেধৰণে কৰিলাহা ৰাজ্যডোখৰ হাজাৰ বছৰ লগে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ শ্ৰীৰামচন্দ্ৰই সকলোকে অযোধ্যালৈ বা স্বৰ্গলৈ লৈ গ'ল ঠিক তেনেকৈ প্ৰহ্লাদে ভাবিলে যে মই হৰিনাম অকলশৰে ল'লে নহ'ব সমস্ত দৈত্যকুলক হৰিনাম বিলাই দিব লাগিব কাৰণ মই হৰিনাম লোৱাৰ কাৰণে যদি দৈত্যকুলৰ দৈত্য শিশুসকল বা দৈত্য ৰাজ্যৰ প্ৰজাসকল যদি মংগল হয় তেতিয়াহে মোৰ জন্ম সাফল্যমণ্ডিত হ'ব কিন্তু আজি মোৰ জীৱনত কি হয় মইহে খাব লাগে মইহে থাকিব লাগে আমাৰ মনবিলাক এনেকুৱা আত্মকেন্দ্ৰিক হৈ পৰিছে প্ৰহ্লাদ কিন্তু তাৰ বিৰুদ্ধ কাৰণ প্ৰহ্লাদে ভাবিলে মই তৰি গ'লেই নহ'ব দৈত্যকুল তৰি যাব লাগিব সেইকাৰণে তেওঁ হৰিনামৰ অমৃত বুৱাই দিলে আৰু দৈত্যকুল তৰি গ'ল ইয়াত আমাক সামাজিক দায়িত্ব মানৱীয় প্ৰমূল্যবোধ আমাৰ মানুহৰ মানৱতাৰ কথা প্ৰহ্লাদ চৰিত্ৰই আমাক বাৰে বাৰে কৈছে সেইকাৰণে প্ৰহ্লাদে কি কৰিলে সমস্ত দৈত্যকুলক তেওঁ হৰিনামৰ অমৃতৰ জ্ঞান দিলে সেইকাৰণে নৃসিংহ গোসাঁই প্ৰহ্লাদক নিজে ক'লে তই পুত্ৰ ভৈলি যাৰ 21 পুৰুষ কৰিলি উদ্ধাৰ গতিকে প্ৰহ্লাদ আমি হুলনা হ'ব নোৱাৰোঁ কিন্তু প্ৰহ্লাদক যদি আমি সঁচাকৈ অনুশীলন কৰোঁ প্ৰহ্লাদক যদি আমি ছাত্ৰ জীৱনতে যদি অখৰা কৰোঁ তেতিয়াহ'লে প্ৰহ্লাদৰ জীৱনৰ আদৰ্শই আমাক কিঞ্চিত হ'লেও ক্ৰিয়া কৰিব কাৰণ কিয় ক্ৰিয়া কৰিব প্ৰহ্লাদে তাৰো জ্বলন্ত উদাহৰণ দিছে এজন মানুহ কিমান দিন জীয়াই থাকে 100 বছৰ জীয়াই থাকে বুলি কৈছে আপোনালোকে জানে যে মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিৰ্দাত 100 বছৰ পৰমায়ু মনুষ্যৰ দেহাটোত ঈশ্বৰে দিলে আৰু 50 বছৰ নিদ্ৰা দি দিলে অৰ্ধেক বিফলে যায় জানিবা নিৰ্দাত শুই থাকোঁতে 50 বছৰ গুচি গ'ল এতিয়া শুই থাকোঁতে 50 বছৰ গুচি যোৱাৰ লগে লগে মানুহে জীৱনটো ভোগ কৰিবলৈ পালে 50 বছৰ যদিহে ব্যাধিয়ে দেহাটো যদি আক্ৰমণ কৰি দেহাটো যদি ক্ষতি সাধন নকৰে
দুৰ্ঘটনাগ্ৰস্ত হৈ যদি দেহাটো অকালতে যদি হানি বিঘিনি নঘটে তেতিয়াহ'লে এজন মানুহে 100 বছৰ পৰমায়ু পায় 50 বছৰ শুই থাকোঁতে কিন্তু গুচি গ'ল এতিয়া সেই 50 বছৰটো ভাগ কৰিছে 50 বছৰ জীৱনটো ভোগ কৰিবলৈ পোৱা হ'ল বিংখতি বৰিষায়ু যাই উমলন্তে উমলি জামলি থাকোঁতে ল'ৰা কথা গাত কথা নাই লগা বুলি 20টা বছৰ গুচি গ'ল বোপাই সম্পত্তি খাই থাকোঁতে 20 বছৰ গুচি গ'ল তাৰপিছত দায়িত্ব আহিলে নহয় ওচৰ চুবুৰীয়া নিজে দায়িত্বৰ প্ৰতি যদি আগ্ৰহী নহ'লেও বন্ধু বান্ধৱ বা ওচৰ চুবুৰীয়া আত্মীয় কুটুম্ব হওক শুভাকাংক্ষীসকলেও নিজৰ দায়িত্ববিলাক মনত পেলাই দিয়ে আমাক যে তোৰ বয়স হৈছে কিবা এটা কৰ বেপাৰ বাণিজ্য হ'লেও কিবা এটা কৰ ঘৰখন পাতিব লাগে এটা আমাৰ দায়িত্ব আহে বিংখতি বৰিষায়ু যাই উমলন্তে নেও দশ বৰিষ যায় ধন উপাৰ্জনতে আমি সেই দায়িত্বত পালোঁ 10 বছৰ তাতে ধন সম্পত্তি আমি গঢ়ি ল'লোঁ এতিয়া 20টা বছৰ থাকিলে আমাৰ বৃদ্ধকাল যাই শেষ বৰিষ বিংখতি একো কাৰ্য সাধিবাক নাথাকে শকতি এতিয়া বৃদ্ধকালত ৰোগ ব্যাধিয়ে ধৰিব তেতিয়া দৈত্য শিশুসকলক প্ৰহ্লাদে কৈছে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম যে কুমাৰ কালত ভাগৱত ধৰ্ম ল'বলৈ কৈছে গতিকে কুমাৰ কালত প্ৰহ্লাদৰ কৃপাত প্ৰহ্লাদৰ সহায়ত দৈত্য শিশুসকলে লৈছিলে হয় কিন্তু আমি কুমাৰ কালত ল'ব নোৱাৰিলোঁ কিন্তু আমি গাহস্থ সংসাৰত হৰিনাম আমি যদি কিঞ্চিত 7 দিনৰ যদি এদিনো যদি আমি মহাপ্ৰভুক যদি গাহস্থ সংসাৰ জীৱনৰ ব্যস্ততাৰ মাজতো যদি সঁচাকৈ শুদ্ধভাৱে যদি আমি প্ৰভুক স্মৰণ কৰিবলৈ শিকোঁ বা গুৰুক স্মৰণ কৰিবলৈ শিকোঁ নিশ্চয় আমাৰ জীৱনটো মহিয়ান হ'ব গতিকে আজি এই বিষয়টোত প্ৰহ্লাদ চৰিত্ৰ বা ভাগৱত অধ্যয়নত আমি গোটেই ভাগৱতে আমাৰ জীৱনটোৰ মাৰ্গদৰ্শন কৰি আছে গা গজেন্দ্ৰ আখ্যানলৈ যদি আমি চাওঁ এনেহে দপদপাই আছোঁ আপোনালোকে মাতি দিলে আমি অল্পমতি স্থানত উপস্থিত হৈ পাইছোঁ হৰিয়েহে জানে দেহাটো নি আকৌ ঘৰলৈ নিবনে নিনিয়ে একমাত্ৰ নেদেখাজনেহে জানে গতিকে গা গজেন্দ্ৰ আখ্যানত আমি দেখিলোঁ যে গাহগ্ৰস্ত গজেন্দ্ৰ যেতিয়া তেওঁ ইন্দ্ৰদন্য ৰজাই যেতিয়া গাহগ্ৰস্ত হৈ অৰণ্যখনত তেওঁ ঘূৰি ফুৰিছে মহাদৰ্পে যেতিয়া ঘূৰি ফুৰিছে তেওঁ কাৰো প্ৰতি তেওঁ ভয় নাই তেওঁ চিন্তা নাই কিন্তু যেতিয়া তেওঁ সৰুবৰ মাজত আবদ্ধ হ'ল সেই ঘৰিয়ালটোৱে যেতিয়া তেওঁক আক্ৰমণ কৰি যেতিয়া তেওঁক ধৰি থলে তেতিয়া তেওঁক ত্ৰাহি মধুসূদন কৰিবলৈ বাধ্য হ'ল সেইকাৰণে আমি বল বীৰ্য থাকিলেই আমি যে কিবা এটা কৰিব লাগে সেই কথা নহয় আমি সমস্তখিনি কৰ্ম ঈশ্বৰৰ চৰণত আমি কৰিব লাগিব আমি অকল যদি ব্যক্তিকেন্দ্ৰিক হৈ পৰোঁ বাসনাই আমাক প্ৰতি মুহূৰ্ততে খেদি ফুৰিছে গতিকে আমি বাসনাৰ বশৱৰ্তী হৈ অকল যদি ব্যক্তিকেন্দ্ৰিক হৈ ফুৰোঁ ঈশ্বৰ চিন্তা যদি আমি এলাগি কৰোঁ তেতিয়াহ'লে গাহমুখত পৰা গজেন্দ্ৰৰ দৰে আমাৰো অৱস্থা হ'ব আমি মহাপ্ৰভুৰ চৰণত আত্মসমৰ্পণ কৰিবই লাগিব কাৰণ আপোনাসকলে জানে আনুযত দন্তল শ্ৰমীৰ ঘোৰ দুখে ৰাখিতে নপাৰে কাৰো বাক্য নাহে মুখে গতিকে সেই হাতীৰ জাকটো দেখি সমস্ত সেই অঞ্চলৰ বা সেই অৰণ্যখনৰ সমস্ত জীৱ জন্তুৱে ভয় কৰে কিন্তু সমস্ত জীৱ জন্তুৱে ভয় কৰাৰ পাছতো এটি সামান্য ঘৰিয়ালৰ ওচৰত সেই বৃহৎ হস্তীৰ জাকটো আজি নতশিৰ হ'বলগীয়া হ'ল আনুযত দন্তল শ্ৰমীৰ ঘোৰ দুখে ৰাখিতে নপাৰে কাৰো বাক্য নাহে মুখে দেখিল গজেন্দ্ৰে আপোনাৰো মৃত্যু ভয় ৰাখন্তা নাহিকা আৰু পুত্ৰ ভাৰ্যাশ্ৰয় সংকট বেলাটো টান সদবুদ্ধি বইলা কি ভৈল বুলি গুণিবা ক'লে তেতিয়া তেওঁ সৎবুদ্ধি আহিলে আৰু সৎবুদ্ধি আহি মহাপ্ৰভুৰ চৰণত আত্মনিবেদন কৰি তেওঁ মহাপ্ৰভুৰ চৰণত দিব্যজ্ঞান বা দিব্য শক্তি লাভ কৰিলে গতিকে সেইকাৰণে এই ভাগৱতৰ আখ্যানবিলাক এই ভাগৱতৰ কাহিনীবিলাকে আমাৰ জীৱনৰ আমাৰ গাহস্থ সংসাৰৰ প্ৰতিটো কথাকে আমাক সোঁৱৰাই আছে আজি বিপ্ৰদামোদৰ আখ্যানে কি কৰে গাহস্থ জীৱনটোত আমাক প্ৰতিটো ক্ষেত্ৰতে আমাৰ ঈশ্বৰকেন্দ্ৰিক গুৰুদেৱ নাম ভকত চাৰিমুঠি বস্তু সেৱা কৰিবলৈ বা ভক্তি মাৰ্গত নিজৰ জীৱনটো আগবঢ়াই লৈ যাবলৈ আমাক গাহস্থ সংসাৰৰ কথা আমাক বাৰে বাৰে বিপ্ৰদামোদৰ আখ্যানে আমাক কৈ আছে অতিথি দেৱায়ে ভৱ অতিথিক কেনেকৈ শুশ্ৰূষা কৰিব লাগে বিপ্ৰদামোদৰ আখ্যানে মানুহক কেনেধৰণে পূজা কৰিব লাগে বিপ্ৰদামোদৰ আখ্যানে শ্ৰীকৃষ্ণই বিপ্ৰদামোদক সেৱা কৰাৰ চলে আমাক সেই ভাগৱতে সেই ইংগিত দি থৈ গ'ল আমি ক্ষমতাৰ অধিকাৰী হ'ব পাৰোঁ ধন টকা পইচাৰ আমি স্বত্বাধিকাৰ হ'ব পাৰোঁ কিন্তু আমি ঈশ্বৰৰ চৰণত যদি আত্মনিবেদন নকৰোঁ তেতিয়াহ'লে বিপ্ৰদামোদৰ সংসাৰখনত যি ঈশ্বৰৰ কৃপা বৰ্ষণ হৈছিল সেই ঈশ্বৰৰ কৃপাৰ পৰা আমি বঞ্চিত হ'ব লাগিব আজি শ্ৰীমদ ভাগৱতৰ এনে অমৃতময় কথাবিলাক সুন্দৰভাৱে ইয়াত
আপোনাসকলৰ মাজত আলোচনা হৈছে আৰু আপোনাসকলৰ কেইবাজনো স্বনামধন্য পাঠাচাৰ্য বা ব্যাখ্যাকাৰ বিশিষ্ট অতিথি মহোদয় উদ্বোধক মহোদয় তেখেতসকলে ব্যাখ্যা কৰি গৈছে। গতিকে সঁচাকৈয়ে শ্ৰীমদ ভাগৱতৰ এই অমৃতময় কথাবিলাক আমি যদি বৰ্তমান সময়ত অনুশীলন বা যদি নকৰোঁ তেতিয়া আমাৰ কিন্তু অনাগত দিনবিলাক একেবাৰে বেয়াৰ ফাললৈ আগবাঢ়ি গৈছে। আপোনাসকলে জানে মহাভাগৱত ছাৰে খুব সুন্দৰভাৱে কৈ থৈ গৈছিলে বিশিষ্ট অতিথিৰ ভাষণত, পৰীক্ষিতে অভিশাপ পালে আৰু অভিশাপৰ পৰা মুক্ত হ'বৰ বাবে মহাভাগৱত তেওঁ শ্ৰৱণ কৰিব লগা হ'ল। পৰীক্ষিতে অভিশাপ পোৱাৰ অন্তৰালত আৰু এটা কথা আছে। সিদিনাখনি যে পৰীক্ষিত অভিশপ্ত হ'ল, তেওঁ সিদিনা বৰ জিলিকিছিল, জাকত জিলিকা ৰাজমুকুট এভাগ পৰিধান কৰি মৃগয়া কৰিবলৈ গ'ল। মৃগয়া কৰিবলৈ যোৱাৰ কাৰণে তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলালে। সেইকাৰণে আমি বৰ বেছি ঐশ্বৰ্য বিভূতিৰ পাছে পাছে দৌৰি থাকিলেও আমাৰ কিন্তু বৰ ভাল কথা বুলি আমি ভাবিব নোৱাৰোঁ। কাৰণ জৰাসন্ধক হত্যা কৰি জৰাসন্ধৰ ৰাজমুকুটটো যুধিষ্ঠিৰৰ সন্মুখত ভীম অৰ্জুনে আহি কৃষ্ণাৰ্জুনে আহি সমজাই দিলেহি যে দাদা আমি জৰাসন্ধক হত্যা কৰিলোঁ আৰু তাৰ প্ৰমাণ এই ৰাজমুকুটটো। ইয়াত ইমানেই ঐশ্বৰ্য বিভূতি অৰ্থাৎ সোণ হীৰা খটুৱা আছে, চকু চাট মাৰি ধৰে। তেতিয়া ধৰ্মৰাজে ভাবিলে যে এইটোতো সাংঘাতিক বস্তু, ইয়াক প্ৰকাশ্য কৰি থোৱা কথা নহয়, তাক ৰাজ অট্টালিকাৰ অন্তেকপুৰত গোপন স্থানত ৰখা হ'ল। কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল। বৈকুণ্ঠলৈ যোৱাৰ লগে লগে কলিয়ে পৃথিৱীত প্ৰৱেশ কৰিছে। লাহে লাহে দ্বাৰকাখন সাগৰৰ গৰ্ভত বিলীন হ'বলৈ ধৰিছে। পৰীক্ষিতে মৃগয়া কৰিবলৈ গ'ল, সেই ৰাজমুকুটটো তেওঁ পৰিধান কৰি গ'ল। ৰাজমুকুটটো পৰিধান কৰি যোৱাৰ লগে লগে তেওঁ দেহত কলি অপশক্তি প্ৰৱেশ হৈ তেওঁ হিতাহিত জ্ঞান হেৰুৱাই সেই শ্ৰমিক মুনিৰ ডিঙিত তেওঁ মৃত সাপডাল আঁৰি দিব লগা হ'ল। গতিকে এই অভিশপ্ত জীৱনৰ পৰা মুক্তি হোৱাৰ প্ৰথম পন্থাটোৱে হ'ল, একমাত্ৰ ব্যৱস্থাটোৱে হ'ল শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন। ভাগৱত দৰ্পণ গ্ৰন্থখনত পুনৰ উল্লেখ কৰিছোঁ। এই কথাও শতাধিকাৰ প্ৰভু বৈষ্ণৱ পণ্ডিতগৰাকীয়ে উল্লেখ কৰিছে যে কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰ পাছত ভাগৱত চৈতন্য হৈছিল পবিত্ৰ গংগা নদীৰ পাৰত ভাদ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে 7 দিন 7 ৰাতি। ইয়াৰ পাছত শ্ৰীমদ ভাগৱত পাঠৰ আয়োজন হ'ল কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰ পাছত পবিত্ৰ আহাৰ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে 7 দিন 7 ৰাতি। ইয়াৰ অন্তৰালত এটা গভীৰ কাহিনী আছে। এই কাহিনীটো সাম্প্ৰতিক সময়ত আমাৰ অতিকে প্ৰয়োজন। আমি প্ৰাসংগিক বুলি ভাবোঁ। কিয় ভাবোঁ? এই সংসাৰত আমি মুক্তি পাবলৈ সঁচাকৈ ভাগৱতৰ অমৃতময় তত্ত্ব কথাবিলাক আমি জানিবই লাগিব। আত্মদেৱ নামৰ এজন ব্ৰাহ্মণ আছিল। ব্ৰাহ্মণজনৰ সতী সন্তান নাই। এই সতী সন্তান নথকাটোৱে তেওঁৰ জীৱনৰ একেবাৰে দুখ। তেওঁ সদায় মনৰ দুখত তেওঁ মৰ্মাহত হৈ থাকে যে তেওঁ সতী সন্তান নাই, মানুহে তেওঁক গুৰুত্ব নিদিয়ে। তেওঁ এদিন মন মাৰি পথেৰে গৈ থাকোঁতে এজন ঋষিক দেখিলে যে ঋষি এজন স্নান কৰি উঠি আহিছে আৰু ঋষিজনক তেওঁ প্ৰণাম কৰি ক'লে যে হে মণিবৰ, মোৰ আজিলৈকে সতী সন্তান নাই, মই বৰ কষ্টত জীয়াই আছোঁ। আপুনি মোক এটা বৰ দিয়ক যে মই এটি পুত্ৰ সন্তানৰ পিতৃ হ'ব লাগে। তেতিয়া ঋষিজনে যুগৰ বলেৰে তেওঁ কপাললৈ চাই ক'লে, তোমাৰ দেখোন কপালত পুত্ৰ সন্তানৰ একো ৰেখাই নাই, তুমি পুত্ৰ সন্তানৰ বা সতী সন্তানৰ আশা নকৰিবা। তেতিয়া আত্মদেৱে খুব দুখ কৰিলে। দুখ কৰি ঋষিজনক ক'লে, তেতিয়াহ'লে মই প্ৰাণ বিসৰ্জন দিম। তেতিয়া ঋষিজনে যুগৰ বলেৰে এটা ফল সৃষ্টি কৰি আত্মদেৱক দিলে। এই ফলটো তুমি লৈ যোৱা, গৈ তুমি তোমাৰ পত্নীক গ্ৰহণ কৰিবলৈ দিবা, আৰু গ্ৰহণ কৰাৰ লগে লগে পত্নীয়ে যেতিয়া এইটো গ্ৰহণ কৰিব বা খাব, গতিকে তুমি এটি সন্তান লাভ কৰিবা। আত্মদেৱ পৰম আনন্দিত হ'ল। জীৱনত যিটো বস্তু বিচাৰি আছিলে সেইটো আজি তেওঁ বৰ সহজতে লাভ কৰিলে। আহি আনন্দত উত্ৰা হ'ল, নিজৰ পত্নীক ক'লে যে তুমি আজিৰ পৰা আমাৰ দুখ নাই আৰু আমি
আজি মই পিতৃ হোৱাৰ গৌৰৱ অধিকাৰী হ'ব পাৰিম আৰু তুমিও মাতৃত্বৰ গৌৰৱ অধিকাৰী হ'ব পাৰিবা। তেওঁ সমস্ত ঘটনা পৰিঘটনাটো নিজৰ পত্নীৰ আগত বিৱৰি ক'লে। বিৱৰি কৈ আত্মদেৱে নিজৰ কৰ্মত অগ্ৰসৰ হ'ল। তেতিয়া তেওঁৰ পত্নীৰ নামটো হ'ল ধন্দুলি। ধন্দুলিয়ে ভাবিলে যে এইটোতো বৰ গৰহিত কাম। গৰ্ভাৱস্থা ধাৰণ কৰিবলৈ হ'লে নীতি নিয়ম পালন কৰিব লাগিব, নীতি নিয়মৰ মাজত থাকিব লাগিব। গতিকে মই এতিয়া গাভৰু ছোৱালীৰ দৰে জীৱন অতিবাহিত কৰিছোঁ, ইমান সুন্দৰ এটা জীৱন মই পৰিত্যাগ কৰি এই ফলটো খাই মই গৰ্ভধাৰণ কৰি নীতি নিয়মত আবদ্ধ হ'ব নোৱাৰোঁ। পত্নীগৰাকীয়ে সেই কথাটো মান্যতা প্ৰদান নকৰিলে। অৰ্থাৎ আত্মদেৱৰ পত্নীগৰাকীৰ চঞ্চল মনা, আত্মদেৱৰ লগত তেওঁ মতানৈক্য, মত বিৰোধ। এই আখ্যানটোৱে প্ৰথমতে আমাক স্বামী পত্নী একাত্ম হোৱাৰ কথা কয়। আমি স্বামী পত্নীয়ে যদি গুৰু দেও নামভকত চাৰিমুঠি বস্তুক চিন্তা কৰি যদি যিকোনো সিদ্ধান্ত লওঁ, যিকোনো কৰ্ম কৰোঁ, দহৰ মংগলৰ কাৰণে, আনৰ মংগলৰ কাৰণে যদি দুয়োজনে চিন্তা কৰি কৰ্ম কৰোঁ, সেই ঘৰখন মন্দিৰলৈ ৰূপান্তৰ হ'ব। তেওঁলোকৰ শিৰত ফুল চন্দন বৈখন হ'ব। যদিহে মই কোৱা কথাটো মোৰ পত্নীগৰাকীয়ে বিৰোধিতা কৰে, সেইখন মন্দিৰ হ'ব কেতিয়াও নোৱাৰিব। এই আখ্যানটোৱে আমাক এই কথা কৈছে। সেইকাৰণে প্ৰকৃতি পুৰুষ হৈবা একমতি, তেৱেহে সিজিব কৃষ্ণত ভকতি। প্ৰতিগৰাকী পত্নীয়ে নিজৰ জীৱনৰ আচল সম্পদ বুলি ভাবি ল'ব লাগিব নিজৰ স্বামীক, আৰু প্ৰতিজন স্বামীয়ে নিজৰ পত্নীগৰাকীকে নিজৰ মাতৃসম জ্ঞান কৰিও জীৱন আগবঢ়াই লৈ যাব লাগিব। এই আখ্যানটোৱে আমাক এই কথা কৈ আছে। যেতিয়া পত্নীক তেওঁ সেই ফলটো দিলে, পত্নীয়ে ফলটো গ্ৰহণ নকৰে। উপায় কি হ'ব এতিয়া? তেওঁ ইমানেই কুমনা, তেওঁ ভনীয়েকগৰাকী তাতোতকৈ একোপ চৰা। ভনীয়েকক বিষয়টো অৱগত কৰিলে যে ভিনীহিৰে এটা ফল পালে আৰু মোক খাবলৈ কৈছে, ফলটো খালে মোৰ গৰ্ভ হ'ব আৰু মই এটি সন্তানৰ জন্ম দিব লাগিব, মই এইবোৰ কৰিব নোৱাৰোঁ, কি কৰিম এতিয়া? নেখালেওতো ভিনীয়ে কিজানি মোক মাৰ্কিল কৰিব পাৰে বা খেদাই দিব পাৰে, তেতিয়া ইয়াৰ বিকল্প ব্যৱস্থা কি হ'ব? এইখিনিতে আমাৰ একেবাৰে গ্ৰাম্য কথা এটা আছে, দেউতাসকলে বেয়া নাপাব, ভালে পাই ভালক, খালে পাই জাবৰক। এনেকুৱা কথা এটা নাই যেনেকুৱা আমাৰ গাঁৱত একেবাৰে গ্ৰাম্য শব্দ এটা আছে। সঁচাকৈ মনৰ চিন্তাবিলাক যদি ভাল হয়, আপুনি ভাল চিন্তাই পাব আৰু আপোনাৰ কৰ্ম সাফল্যমণ্ডিত হ'বই, ভাল মানুহেই আপুনি লগ পাব। চিন্তাটো যদি আৰম্ভণিতে বেয়া হয়, সমস্তে ধ্বংস আৰু আপুনি ভাল কৰিব তাক নোৱাৰে। সেইকাৰণে কোৱা হয়, আমাৰ এইবিলাক ডাকৰি বচন নেকি, যে ভালে পাই ভালক, খালে পাই জাবৰক। তেওঁ মনটো বেয়া কাৰণে তেওঁ ভনীয়েকগৰাকীয়ে বৰ সুন্দৰ বুদ্ধি এটা দিলে। কি দিলে চাওক, যে বৰ তোমাক মই উপায় এটা দিব পাৰিম। বোলে কি উপায়? বোলে আজি 3 দিন হৈছে মোৰ গৰ্ভত এটি ভ্ৰণ সৃষ্টি হৈছে, মই তোমাক এইটোকে দি দিম। আকৌ বায়েকে ভাবিলে কেনেকৈ দিবা? নহয়, মই তোমাৰ পৰিচৰ্যা কৰাৰ চলেৰে তোমালোকৰ ঘৰতে থাকিম, ভিনীহি একো গমেই নাপাব। কথামতেই কাম হ'ল। কিন্তু এতিয়া বায়েকে খুব ভাল পালে, যিটো খুব শুদ্ধ কথা। তুমি গৰ্ভধাৰণ কৰিছানে মই গৰ্ভধাৰণ কৰিছোঁ, আমাৰ মালিকে গমেই নাপাব, আমি সন্তানটো নিৰ্দিষ্ট সময়ত তেওঁৰ হাতত তুলি দিম। কিন্তু তোমাক মই এইটো যে সহায় কৰিম, কিন্তু এটা চৰ্ত আছে। চৰ্তটো হ'ল কি, তোমাৰ স্থাৱৰ অস্থাৰ সম্পত্তিবিলাক মোক দি দিব লাগিব। গতিকে তেতিয়া বায়েকে ভাবিলে যে হয়, এইটো বৰ ডাঙৰ কথা নহয়, তোকনো কিমান লাগে, মই দি দিম বুলি ভবাৰ লগে লগে দিয়াটো সিদ্ধান্ত হ'ল। আৰু সিদিনাখনিৰ পৰা বায়েকক পৰিচৰ্যা কৰাৰ চলেৰে ভনীয়েকে আহি তাতে সহবাস কৰিবলৈ আৰম্ভ কৰিলে। ভিনীহিয়েকৰ পৰম আনন্দ। বহু বছৰৰ তপস্যাৰ ফলত, আশাৰ ফলত, বহু ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ ফলত এজন ঋষিয়ে এটা ফল দি পঠালে, আৰু ফলটো তেওঁ নিজৰ পত্নীক আনি দিলেহি। অকলশৰীয়া মানুহ, তাতে ভনীয়েকে খবৰটো পাই হাত উজান দি ইমান ভাল পাইছে, ভনীয়েকে সহায় কৰিবলৈ আহিছে। ব্ৰাহ্মণজনেতো তেনেকেই ভাবি লৈছে চাগে, আমি হ'লেওতো তেনেকেই ভাবিম। গতিকে তেনেধৰণে দিন পাৰ হৈ গ'ল। নিৰ্দিষ্ট সময়ত ব্ৰাহ্মণৰ এটি পুত্ৰ সন্তান জন্ম হ'ল। আত্মদেৱ মহা আনন্দিত হ'ল। যিটো ঈশ্বৰক বিচাৰিছিলে সেইটোকে ভগৱানে তেওঁ শেষত দিলে। জন্ম হ'ল, অক্ষমা কৰিব। তাৰ আগত কি হ'ল, যেতিয়া তেওঁলোকে সেই কথাটো সিদ্ধান্ত ল'লে, ফলটো কি কৰিব এতিয়া? কাষতে এজনী গাই গৰু আছিলে, তেওঁলোকে চিন্তা কৰিলে, এই ফল এটা খুৱাই দিলেনো সতি সন্তান জন্ম দিব পাৰেনে? এই ফলটো গৰুজনীকে খুৱাই চাওঁচোন, কি হয় দেখা যাব। গৰুজনীক খুৱাই দিলে। গৰুজনীও লাহে লাহে গৰ্ভধাৰণ কৰিবলৈ ধৰিলে।
নিৰ্দিষ্ট সময়ত আত্মদেৱৰ এটি কেঁচুৱা সন্তান জন্ম হ'ল তেওঁ আনন্দত আত্মহাৰা হ'ল যিটো বিচাৰিলে ভগৱানে তেওঁক সেইটো সন্তান দিলে তেওঁ মৰিলে জন্মৰ আগতো ক'বলৈ হ'ব যে মোৰ ল'ৰা পোৱালি এটা আছে বা জন্ম হ'ল তেওঁ সেই কৃতিত্ব তেওঁ লাভ কৰিলে গতিকে তেওঁ আনন্দত আত্মহাৰা হ'ল কিন্তু 3 দিনৰ পাছত তেওঁ আৰু আনন্দ লাভ কৰিলে যিটো বিচাৰিলে তাতোতকৈ ভগৱানে বেছি কৰি দিলে কাৰণ গাইজনীয়ে পোৱালি এটা দিলে সেইজন কিন্তু মানুহ হ'লে ৰূপান্তৰ হ'ল অৰ্থাৎ গাইজনীয়ে এজন মানৱ শিশুক জন্ম দিলে কিন্তু তেওঁ কাণকেইখন গৰুৰ দৰে হ'ল সেইকাৰণে তেওঁ নামটো ৰখা হ'ল গোকৰ্ণ আৰু ইজনৰ নাম ৰখা হ'ল ধুন্দুলাকাৰী দুইজন একেলগে ডাঙৰ দীঘল হ'ল ঋষিজনৰ ব্ৰাহ্মণজনৰ খুব আনন্দ বৃদ্ধ বয়সত সতী সন্তান এটি বিচাৰিছিলে প্ৰভুৱে দিলে আৰু যিটো বিচাৰিছিলে তাতোতকৈ প্ৰভুৱে তেওঁক মনোবাঞ্ছা পূৰ্ণ কৰিলে তেওঁ অপাৰ আনন্দ লাভ কৰি তেওঁ আছে জীৱন অতিবাহিত কৰিছে কিন্তু দুইজন পুত্ৰৰ গতিবিধিবিলাক দুটা মেৰুত অৱস্থান হ'ল এই ধুন্দুলাকাৰী যাবলৈ ধৰিলে অসৎ সংগলৈ য'ত অনাহকত জীৱ হত্যা কৰা হয় তাত কলি থাকে তালৈ যোৱা হ'ল য'ত পৰস্ত্ৰী ৰমন থাকে তালৈ তেওঁ যোৱা হ'ল য'ত মদ যোৱা পাখা থাকে তালৈ যোৱা হ'ল যি স্থানত বেশ্যা থাকে সেই স্থানলৈ তেওঁ যোৱাৰ সিদ্ধান্ত লোৱাৰ লগে লগে তেওঁ সেইফালে অগ্ৰসৰ হ'ল তেওঁ কিন্তু ককায়েক তেওঁ ভাতৃ গোকৰ্ণ সন্তৰ সংগলৈ আহিলে য'ত ভগৱন্তৰ অমৃতময় গুণনাম চৈতন্য হয় সেই স্থানত তেওঁ নিজক নিয়োগ কৰিবলৈ অভ্যাস কৰিলে এতিয়া গোকৰ্ণই সদায় সন্তৰ সংগত কৃষ্ণ নাম চৈতন্য কৰি কৃষ্ণৰ অমৃতময় কথা লাভ কৰি নিজে পণ্ডিত হোৱাৰ লগতে আনকো কৃষ্ণ নামৰ সোৱাদ দিবলৈ ধৰিলে আৰু লাহে লাহে দিন বাগৰিলে তেওঁলোকৰ ভাতৃ ধুন্দুলাকাৰীয়ে 5 গৰাকী বেশ্যা ৰমণীৰ সৈতে সহবাস আৰম্ভ কৰিলে আৰু অত্যাচাৰ আৰম্ভ কৰিলে সন্ত্ৰাস সৃষ্টি কৰিলে নিজৰ মাতৃক পইচা খোজে টকা পইচা খোজে বা অৰ্থ সম্পত্তি বিচাৰে পিতৃক বিচাৰে অত্যাচাৰ কৰে মাৰকিল কৰে আৰু এদিন তেওঁ মাতৃয়ে আত্মহত্যা কৰিলে নিজৰ ভুল অনুধাৱন কৰি তেওঁ অনুশোচনাত দগ্ধ হ'ল যে মই সঁচাকৈ স্বামীৰ কথা যদি মান্যতা প্ৰদান কৰি যদি মই সেই ফলটো গ্ৰহণ কৰিলোহেঁতেন মই আজি দেৱশিশু এজনৰ মাতৃ হ'ব পাৰিলোহেঁতেন গতিকে মোৰ যি খন্তেক ভুলৰ কাৰণে মই জীৱনটো ধ্বংস কৰিবলৈ মই যে ধ্বংস কৰিলোঁ গতিকে তেওঁ অনুশোচনাত দগ্ধ হৈ এদিন তেওঁ দেহ ত্যাগ কৰিলে এতিয়া মনৰ দুখত আমন জীৱনকৈ বহি থকা আত্মদেৱক ভাতৃ গোকৰ্ণই পৰামৰ্শ দিলে পিতৃ তুমি কৃষ্ণ নাম স্মৰণ কৰি হৰিনাম স্মৰণ কৰি বানপন্থে গমন কৰা তেতিয়া তুমি সৎগতি লাভ কৰিবা এতিয়া বানপন্থে গমন কৰি আত্মদেৱে পৰম ঈশ্বৰত লীন গ'ল লাহে লাহে দিন বাগৰাৰ লগে লগে এদিন গোকৰ্ণই সপোনত দেখিলে তেওঁ সপোনত আহি নিজৰ ভাতৃ সেই ধুন্দুলাকাৰী আহি ক'লেহি যে পত্নী কেইগৰাকী ক্ষমা কৰিব যে তেওঁ কি কৰিলে যেতিয়া তেখেতক নিজৰ পিতৃ বানপন্থে গমন কৰাৰ পাছত এই 5 গৰাকী পত্নীয়ে বিষয়টো আলোচনা কৰিলে যে আমাৰ স্বামীয়ে সদায়তো আমাক হত্যা সন্ত্ৰাস লুণ্ঠন কৰিয়েতো অনীতি কৰ্ম কৰি আমাৰ পৰিয়াল পোহপাল দিছে যদিহে এদিন ৰজাই এই কথা জানিবলৈ হয় আমাৰ কি অৱস্থা হ'ব আমাকতো হুলত দিব ৰজাই কি কৰা যায় 5 গৰাকী পত্নীয়ে বিষয়টো আলোচনা কৰিলে আৰু এডাল বাঁহেৰে মৰিয়াই তেওঁলোকৰ স্বামীক ধুন্দুলাকাৰীক হত্যা কৰিলে এডাল ৰছীয়ে মেৰিয়াই বান্ধি লৈ মৰিয়াই মানুহজনক মাৰি পেলাই তেওঁলোক উধাও হ'ল ধন সম্পত্তি লৈ সেই পেটত্ব শৰীৰটোৱে মুক্তি নোপোৱা হ'ল তেওঁ আত্মাটো পেটাত্মালৈ ৰূপান্তৰ ঘটিলে গতিকে তেওঁ এদিন সপোনত দেখুৱালে যে পত্নীৰ অত্যাচাৰত মৃত্যু হৈ মই কিন্তু মুক্তি পোৱা নাই তুমি মোক মুক্তিৰ ব্যৱস্থা কৰা তেতিয়া গোকৰ্ণই 4 সিদ্ধৰ লগত কথা আলোচনা কৰিলে কি কৰ্ম কৰিলে তেওঁ ভাতৃ মুক্তি হ'ব তেতিয়া গোকৰ্ণক 4 সিদ্ধই পৰামৰ্শ দিলে কৃষ্ণ নাম অৰ্থাৎ মহাভাগৱত চৈতন্য কৰিব লাগিব পবিত্ৰ আহাৰ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰ পাছত 7 দিন 7 ৰাতি শ্ৰীমদ ভাগৱত আয়োজন কৰা হ'ল শ্ৰৱণ কীৰ্তন কৰা হ'ল আৰু গোকৰ্ণই তেওঁ পেটাত্মা ভাতৃক
মুক্তি দিলে গতিকে শ্ৰীমদ ভাগৱতৰ এই শ্ৰৱণ কীৰ্তনবিলাকে আমাক ইমান মহা সংকটৰ পৰা নৰকৰ পৰা উদ্ধাৰ কৰি আহিছে গতিকে সেইকাৰণে আমি শ্ৰীমদ ভাগৱতৰ আমি সুলনা কোনেও কৰিব নোৱাৰোঁ আৰু আমাৰ মনুষ্যৰ কথাবিলাক কি হয় মহাপুৰুষ শ্ৰীমন্ত মাধৱ গুৰুজনাই লিখিছে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘমতি যায় ব্ৰহ্মাকে আদি কৰি ত্ৰিদশৰ দেৱতাসকল মায়াত আবদ্ধ হৈ আছে আপুনি মই যে মায়াত নাথাকিম তাৰ একো নিশ্চয়তা নাই আমি তাতোতকৈ বেছি মায়াত আবদ্ধ আমি কৃষ্ণ কথা চৈতন্য কৰোঁতে আমি ষোল্লনা প্ৰহ্লাদৰ নিচিনাকৈ কৰিব নোৱাৰিব পাৰোঁ কিন্তু কিঞ্চিত হ'লেও গাহস্থ ধৰ্মত ইতিবাচক হোৱাকৈ যদি এদিন এটি দুদিন এটি যদি তিনিদিনত তিনিটা কৰ্মও যদি আমি কৰিব পাৰোঁ তেতিয়াও আমাৰ গাহস্থ সংসাৰখন পৰিমাৰ্জিত হ'ব তেতিয়াও আমাৰ গাহস্থ সংসাৰখন সমৃদ্ধিশালী হ'ব গতিকে এই কথাবিলাকে আমাক ভাগৱত প্ৰেমী হ'বলৈ বাৰে বাৰে বাধ্য কৰি আহিছে ভাগৱত প্ৰেমী হৈ বাধ্য হোৱাৰ লগে লগে আমাৰ জীৱন যাত্ৰাবিলাক প্ৰণালীবদ্ধভাৱে আগবঢ়াই যোৱাত সহায়ক হৈছে আজি শ্ৰীমদ ভাগৱতৰ যিকেইটা আখ্যান আছে প্ৰতিটো আখ্যানে আমাক সাত্বিক হ'বলৈ শিকাইছে প্ৰতিটো আখ্যানে আমাক সুখ আৰু সমৃদ্ধিশালী হ'বলৈ কৈছে এতিয়া প্ৰতিটো আখ্যানে আমাক ত্যাগৰ কথা কৈছে জ্ঞানৰ কথা কৈছে বৈৰাগ্যৰ কথা কৈছে এতিয়া আৰু এটা কাহিনী আছে শ্ৰীমদ ভাগৱত 7 দিন 7 ৰাতি অনুষ্ঠিত হোৱা তৃতীয়টো ক্ৰম কলিযুগ আৰম্ভ হোৱাৰ 300 বছৰ পাছত পবিত্ৰ আহাৰ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে নাৰদ মুনি আকাশ মাৰ্গেৰে গৈ আছে দেখিলে বৃন্দাবন ক্ষেত্ৰত অতিকৈ দীপ্লিপ কন্যা এগৰাকীয়ে খুব কান্দিছে বুকু ঢকিয়াই ঢকিয়াই তেতিয়া নাৰদ মুনিয়ে সুধিলে যে দেৱী তুমি কিয় কান্দিছা তেতিয়া দেৱীগৰাকীয়ে ক'লে মই যিটো দুখত কান্দিছোঁ তুমিও কান্দিলাহেঁতেন তেতিয়া তেওঁ নাৰদে সুধিলে যে কি দুখত কান্দিছা তেতিয়া তেওঁ ক'লে যে কলিয়ে মোক কিমান অত্যাচাৰ কৰিছে কলিৰ গ্ৰাসত পৰি মই নিজে চোৱা দিনে দিনে যুৱা অৱস্থা হৈছোঁ আৰু এই যে দুজন পুত্ৰ সেই দীপ্লিপ কন্যাগৰাকীয়ে যেতিয়া কন্দা কটা কৰি আছিলে তেওঁ সন্মুখত দুজন বৃদ্ধ বহি আছিলে নাৰদে তেতিয়া সেই বৃদ্ধ দুজনক দেখিলে আৰু নাৰদক তেতিয়া সেই আই মাতৃগৰাকীয়ে ক'লে দীপ্লিপ কন্যাগৰাকী এই যে মোৰ সন্মুখত দেখিছা বৃদ্ধ দুজন এই দুজন মোৰে পুত্ৰ কলিয়ে এনেকুৱা অত্যাচাৰ কৰিছে মই নিজে মাক হৈ দিনে দিনে দীপ্লিপ কন্যালৈ ৰূপান্তৰ ঘটিছোঁ আৰু মোৰ এই পুত্ৰ সন্তান দুজন দিনে দিনে বৃদ্ধ অৱস্থা পাইছে ইয়াক কোনে সহ্য কৰিব চোৱাচোন কোনোবা প্ৰাণীয়ে ইতৰ প্ৰাণীয়েও সেয়া সহ্য নকৰে আমি মানুহে কৰাটো পাছে তেতিয়া দেৱৰ্ষি নাৰদে বিষয়টো চাৰি সিদ্ধৰ লগত আলোচনা কৰিলে আৰু চাৰি সিদ্ধই তেতিয়া পৰামৰ্শ দিলে যে মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব তেতিয়া তেওঁলোকে স্বাভাৱিক অৱস্থা লাভ কৰিব গতিকে মহাভাগৱত শ্ৰৱণ কীৰ্তন কলিযুগ আৰম্ভ হোৱাৰ 300 বছৰৰ পাছত পুনৰ বৃন্দাবন ক্ষেত্ৰত চাৰি সিদ্ধক লগত লৈ নাৰদ মুনিয়ে ভাগৱতৰ আয়োজন কৰিলে আৰু ভক্তি মাতৃ তেতিয়া নিজৰ স্বাভাৱিক অৱস্থা লাভ কৰিলে তেওঁ দুজন পুত্ৰ এজন হ'ল জ্ঞান এজন হ'ল বৈৰাগ্য তেখেতলোকে নিজৰ যুৱা অৱস্থা অৰ্থাৎ স্বাভাৱিক অৱস্থা লাভ কৰিলে এতিয়া ভক্তি মাতৃৰ দুজন পুত্ৰ এজন হ'ল জ্ঞান অন্যজন হ'ল বৈৰাগ্য এইটো বৰ ডাঙৰ কথা আমি কৃষ্ণ বুলি ক'লে ভক্তি নাহে প্ৰথমতে আমি কৃষ্ণ কি বস্তু আমি জানিব লাগিব কৃষ্ণ কি বস্তু আমি বুজিব লাগিব কৃষ্ণ কি বস্তু যেতিয়া আমি বুজি পাম তেতিয়া ভক্তি মাতৃৰ প্ৰথমজন পুত্ৰই আমাক সহায় কৰিব অৰ্থাৎ জ্ঞান আহিলে আমি কৃষ্ণ কি বস্তু বুজি পাম কৃষ্ণ কি বস্তু বুজি পোৱাৰ লগে লগে বৈৰাগ্য আহিব দ্বিতীয়জন পুত্ৰই আমাক সহায় কৰিব বৈৰাগ্য ভাৱ আহিব যে আমি বৈৰাগ্য ভাৱ অহাৰ লগে লগে আমি সমব্ৰহ্ম দেখিবলৈ আৰম্ভ কৰিম আৰু যেতিয়া বৈৰাগ্য ভাৱ আহিব ভক্তি মাতৃ আমাক আঁকোৱালি ল'ব সেইকাৰণে ভক্তি হ'বলৈ হ'লে আমাক জ্ঞান আৰু বৈৰাগ্য লাগিবই এই জ্ঞান আৰু বৈৰাগ্যই যেতিয়া আমি জীৱনটো পৰিমাৰ্জিত কৰিম তেতিয়া আমাৰ জীৱনটো সোণত সুৱগা চৰিব সুন্দৰ এখন ফুলনি বাৰীলে ৰূপান্তৰ হ'ব সুখ আৰু সমৃদ্ধিৰে ঘৰখন ভৰপূৰ হ'ব আৰু আমি মহাসুখী হ'ম আধিভৌতিক আধিদৈৱিক আধ্যাত্মিক তিতাপৰ পৰা উদ্ধাৰ কৰি পাম গতিকে এই যে আধিভৌতিক আধিদৈৱিক আধ্যাত্মিক তিতাপৰ পৰা উদ্ধাৰ পাম এই মহামন্ত্ৰ আমাক কোনে দিছে বা কোনে দিব একমাত্ৰ দিব শ্ৰীমদ ভাগৱতে গতিকে ভাগৱত চৰ্চা ভাগৱত চিন্তা বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিক হৈ পৰিছে আমি কেতিয়াবা কোনোবা স্থানত সুবিধা পালে কওঁ গতিকে আজি আমাৰ
ভাগৱত চৰ্চা পাঠ্যক্ৰমিকভাৱেও চৰ্চা হ'ব লাগে। যদিহে আমাৰ পাঠ্যক্ৰমিক ক্ষেত্ৰতো যদি প্ৰহ্লাদ চৰিত্ৰক পুংখানুপুংখভাৱে যদি চৰ্চা কৰা হয়, অজামিল আখ্যানক যদি চৰ্চা কৰা হয়, বিপ্ৰদামোদৰ আখ্যানক যদি চৰ্চা কৰা হয়, তেতিয়াহ'লে সেই আখ্যানবিলাক ছাত্ৰ অৱস্থাতে যদিহে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই জ্ঞানবিলাক লাভ কৰে, আমি ভাবোঁ অদূৰ ভৱিষ্যতে তেখেতসকলে উশৃংখলতাৰে জীৱন অতিবাহিত কৰিবলৈ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। সেইকাৰণে ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম বুলি প্ৰহ্লাদে কৈছে। গতিকে এই ভাগৱতৰ তাত্ত্বিক কথাবিলাকে আমাক সঁচাকৈয়ে মানুহক প্ৰকৃত মানুহ হোৱাৰ সোৱাদ দিছে। আমি আজি পবিত্ৰ মঞ্চত মহাপ্ৰভুক প্ৰাৰ্থনা জনাম, প্ৰভু তুমি সমস্ত জীৱক আমাসকলক তুমি এনে কৃপা বৰ্ষণ কৰা যে তোমাৰ চৰণ পংকজৰ কৃপাত যেন আমাৰ সমাজখন শৃংখলাবদ্ধ হওক, সামাজিক মহাব্যাধি আমাৰ মাজৰ পৰা নিপাত হওক, ৰোগ ব্যাধিবিলাক পৰিসমাপ্তি ঘটক। তুমি বৃন্দাবন ক্ষেত্ৰত থাকোঁতে বৃন্দাবন ক্ষেত্ৰত যি আনন্দ আৰু শান্তি বিৰাজমান হৈছিল, সেই কৃপা তুমি যেন বৰ্ষণ কৰা। সমস্তকে ভগৱানে সেই কৃপা বৰ্ষণ কৰক। আৰু আজি আমি বেছি সময় কথা নকওঁ, ছাৰ সময়ৰ কথা আছে। আজি বিশেষকৈ এই উদযাপন সমিতিয়ে বা আয়োজক সমিতিয়ে যিটো বিষয় আজি আলোচনাৰ বাবে ইয়াত নিৰ্দিষ্ট কৰি দিছে, এই বিষয়টোৰ বাবে আমি নিৰ্দিষ্ট বক্তা হিচাপে তিনি অনুপযুক্ত। মনৰ দুই এটা কথাহে আমি ক'বলৈ যত্ন কৰিছোঁ, যিটো ভাবোঁ আচলতে এইটোৰ পৰা এইটো হয় নেকি, এইটোৰ পৰা এইটো হয় নেকি, সেই ভাৱটোহে আমি যে আমুকক আমুক কৰিছোঁ, মোকো আমুক হ'ব নেকি, তো সেই ভাৱবিলাককহে আমি সহজলভাৱে আপোনালোকৰ মাজত কোৱাৰ বা আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে। আপোনালোকে এইটো ভাবি নল'ব যে তেখেত আহি ভাগৱতৰ তাত্ত্বিক কথা কৈছে, তাত্ত্বিক কথা ক'ব পৰাৰ যোগ্যতা আমাৰ নাই, ধৃষ্টতাও আমাৰ নাই। এটা ভগৱানে সেইকাৰণে আপোনাসকলৰ অমৃতময় চৰণত আমাৰ অপৰাধখিনি ভঞ্জন কৰি এক কণিকা ঠাই দিব বুলি আমি আশা ৰাখি, এই বিষয়টো যিসকলে চিন্তা কৰি আজি আলোচনাৰ বাবে আগবঢ়াই দিলে, তেখেতসকল সঁচাকৈ অতি শ্ৰদ্ধাৰ তথা সন্মানৰ পাত্ৰ। কাৰণ ইমান সুন্দৰ এটা বিষয়, ভাগৱত অধ্যয়ন মানৱ জীৱনৰ মুক্তি লাভৰ পথ। অৰ্থাৎ মানৱ জীৱনক মুক্তি লাভ কৰিবৰ কাৰণে ভাগৱতে কি কি অৱদান দিছে, সেই কথাবিলাক আমি আলোচনা কৰিব লাগে। এই আলোচনাবিলাক যদি সঁচাকৈ আমাৰ মাজত যদি প্ৰায়ে হৈ থাকে, সহজলভ্য হয় আলোচনাবিলাক, তেতিয়া আমাৰ নতুন চামে উঠি অহা চামে এই আলোচনাবিলাক অনুধাৱন কৰিলে উশৃংখলতাৰ পৰা আঁতৰি আহিব বা নিজকে বচাই ৰাখিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিব পাৰোঁ। দেউতাই মোক এভাগী নামৰ কথা কৈছে, মই কলি এটা গাই দিছোঁ। মহাভক্ত প্ৰহ্লাদে মাতৃগৰ্ভতে হৰিনাম পালে। প্ৰহ্লাদে মাতৃৰ গৰ্ভতে ভকতি পালে, নাৰদৰ মুখে পঞ্চবৰিষতে হৰিনাম লৈলে, শুনি দৈত্যৰাজে নানা শাস্তি দিলে, বিষ্ণুৰ মায়া নুবুজিলে, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। গতিকে প্ৰহ্লাদৰ হৰিয়ে ৰাখিলে, কোনে মাৰিব আৰু কিয় হৰিয়ে ৰাখিলে, সেইকাৰণে আমি প্ৰহ্লাদ চৰিত্ৰটো পঢ়িব লাগিব। গতিকে প্ৰহ্লাদ চৰিত্ৰৰ এই অমৃত, প্ৰহ্লাদৰ হৃদয়ত হৰিনাম বাসা কৰি আছিলে, সেইকাৰণে প্ৰহ্লাদক একো কৰিব নোৱাৰিলে। হৰি যাৰ হৃদয়ৰ মাজে
কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে ভকতৰ সংগলৈ মুখে হৰি গুণ গোৱা পূৰ্ণ হৈব মনস্কাম ভকতৰ ভগৱান ঐ ৰাম ভকতৰ ভগৱান হে ৰাম ৰাম ভক্ত প্ৰহ্লাদলৈ চোৱা ও মুখে হৰিনাম লোৱা পিতৃয়ে পাতিলে ফান্দি ও নহৈলে প্ৰহ্লাদ বন্দী ও নহৈলে প্ৰহ্লাদ বন্দী যে মহাভক্ত প্ৰহ্লাদে সমস্তখিনি কৰ্ম ঈশ্বৰ চৰণত অৰ্পণ কৰিলে জীৱন যৌৱনৰ সমস্তখিনি তত্ত্ব ঈশ্বৰ চৰণত অৰ্পণ কৰাৰ কাৰণে ভগৱানে তেওঁক ৰক্ষা কৰিলে এটা সৰু উদাহৰণ আমি সেই নামলৈ আহোঁতে কেতিয়াবা পাতোঁ আমাৰ ঘৰখন এনেকুৱা ৰাজআলিটোৰ পৰা প্ৰায় বহু সোমাই যাব লাগে ভিতৰলৈ এতিয়াহে গাড়ী মটৰবোৰ ধেৰ হৈছে আগতে চাইকেলখন লৈ আহোঁ বা কাৰোবাৰ চাইকেলত আহোঁ চাইকেলখন লৈ যেতিয়া আহোঁ এই বাছখনত উঠিব সময়ত কোনোবা দোকানী এজনকে গছ এজোপাৰ তলতে থৈ যাওঁ সোনকালে আহিম বুলি কেতিয়াবা দেউতা কি কৰোঁ কাষতে থকা দদাইদেউ এজনকে কৈ থৈ আহোঁ যে হেৰি দদাইদেউ মই আমুকলৈ যাওঁ মোৰ চাইকেলখন চাব দেই তেতিয়া কয় এনেও আমাৰ দেৰি হয় নহয় আমি এদিনলৈ গ'লে দুদিন থকা মানুহে গতিকে দেৰি হয় তেওঁ কয় আজি আহিবি নেকি মোলো আজি আহিম নেকি বা আহিম বুলি ক'লেও তেখেত ৰৈ থাকে নাহিম বুলি ক'লে সোমোৱাই থাকে সোমোৱাই থয় যিদিনাখনি তেওঁক নকওঁ সেইদিনাখনি আমি সোনকালে আহি চাইকেলখন ল'ব লগা হয় এতিয়া ডাঙৰ কথাটো হ'ল কি আমি যে এতিয়া আপোনালোকৰ ধৰি লওক এইটো নীলখৰ নে কিবা চিপানী তিনিআলি নেকি চাৰিআলি হয় তাৰ ভিতৰত গাঁৱৰ মানুহে ইয়াতে চাইকেলখন থৈ যেনিবা ধেমাজিলৈকে গ'ল বা চিলাপথাৰলৈকে বাছত উঠি বা গাড়ীত উঠি গ'ল তেখেতৰ বহু পলম হ'ব পাৰে কাষতে থকা ব্যক্তি এজনক যদি কয় বোলে আপোনালোকৰ এইখিনিতে চাইকেলখন থলোঁ চাব এই চাইকেলখন যদি কোনোবা এখন দোকানৰ দোকানী স্বত্বাধিকাৰী এজনক যদি চমজাই থৈ যোৱা যায় তেতিয়া ৰাতি 9-10 বজালৈকে তেওঁ হয়তো বাট চাই ৰৈ থাকিব সে আমুকে চাইকেলখন থ'লে মোৰ দোকান বন্ধ কৰিবলৈও দিগদাৰ হ'ল তেখেতৰ আহুকাল হ'ব হয় কিন্তু চাইকেলখনেতো তেওঁক সমস্যা এটা দিব কাইলৈ যদি হেৰাই যায় চাইকেলখনে তেওঁক যিটো সমস্যাৰ সন্মুখীন হৈছে তাতোতকৈ ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব যে তেওঁ চাইকেলখন হেৰাই গ'লে মানুহজন বদনামী হ'ব গতিকে মানুহজন হয়তো দুপৰ নিশালৈকে ৰৈ থাকিব কাৰণ তেখেতক এটা দায়িত্ব দিয়া হ'ল নহ'লেও তেখেতে কি কৰিব এই টোপনি ধৰিছে যাওঁগৈ যাওঁ ভাত খাব হ'ল ভোক লাগিছে চাইকেলখন ধুনীয়াকৈ নিৰাপদ স্থানত তলা মাৰি থৈ ঘৰলৈ গুচি যাব এনেও দৰকাৰ হ'লে কাইলৈ আহিব কালিলৈ চাইকেলখন লৈ যাব নিৰ্দিষ্ট সময়ত চাইকেলখন পাব এই কথাভাগে যদি এনেধৰণে আমি মহাপ্ৰভুৰ চৰণত নিজৰ দেহটো অৰ্পণ কৰোঁ প্ৰভুৱে দেহটো চমজি ল'ব আৰু চমজি ল'লে তেতিয়া এই চোৰে যেনেকৈ চাইকেলখন নিব নোৱাৰে ঠিক তেনেকৈ ব্যাধিবিলাকে ডকাইতবিলাকে আমাৰ দেহটো আক্ৰমণ কৰিব নোৱাৰে আমি মহাপ্ৰভুৰ চৰণত দেহটো চমজাই দিব লাগিব সেই প্ৰভু তোমাৰ চৰণত জীৱন যৌৱন সমস্তখিনি অৰ্পণ কৰিছোঁ যি ভাল লাগিছে তোমাৰ পৰাই উৎপত্তি হৈছে যি বেয়া লাগিছে প্ৰভু তোমাৰ পৰাই উৎপত্তি হৈছে তুমি মোক মই তোমাৰ ওচৰত বিক্ৰয় কৰিছোঁ তুমি মোক ক্ৰয় কৰি তোমাৰ চৰণত চমজি লোৱা তেতিয়া ভগৱানে ভাবিব ইটো মোকে চমজাই দিলে ইয়াক দেখোন কিবা এটা কৰিব লাগিব হয়তো ভগৱন্তে নিজৰ আওতাত আগবঢ়াই লৈ যাব বা আমাক চপাই ৰাখিব সেইকাৰণে আমি ভগৱন্তৰ চৰণত দেহ মন অৰ্পণ কৰিব লাগিব যেতিয়া ভগৱানক আমি চমজাই দিম সেই দোকানীজনৰ নিচিনাকৈ তেওঁ নিজৰ দায়িত্বত চাইকেলখন নিৰাপদভাৱে ৰখাৰ নিচিনাকৈ প্ৰভুৱে আমাক নিৰাপদ হিচাপে ৰাখিব আমাক ডকাইত কি চোৰ কি নাম ল'লে নেহেৰাই বুলি কৈ আছে আমি নামতে গাওঁ নাম ল'লে নেহেৰাই কি নেহেৰাই জীৱৰ লক্ষ্যপথ নেহেৰাই নাম ল'লে জীৱৰ লক্ষ্যপথ নেহেৰাই লক্ষ্যহীন জীৱন আৰু বঠা নাইকিয়া নাও একে বুলি কোৱা হৈছে
নৈ সুতে ক'ত বঠা নাইকিয়া নাওখন লগাবগৈ ঠিকনা নাই আৰু জীৱনত লক্ষ্যহীন যদি হয় তেওঁ জীৱনটো কোন দিশে গতি কৰিব তাকো নিশ্চয়কৈ ক'ব নোৱাৰি সেইকাৰণে লক্ষ্যহীন জীৱন বঠা নাইকিয়া নাও একে বুলি কোৱা হৈছে নাম ল'লে নেহেৰাই কি নেহেৰাই জীৱৰ লক্ষ্য পথ নেহেৰাই নাম ল'লে নেহেৰাই ডকাইতে নিয়ে পায় ডকাইত কি ঘটনা পৰিঘটনাবিলাক যিবিলাক ঘটনাই আমাৰ দেহাটোক আক্ৰমণ কৰে যিবিলাক ঘটনাই আমাক মানসিকভাৱে আক্ৰমণ কৰে যিবিলাক ঘটনাই আমাক অতি দুখৰ উপৰি দুখলৈ আমাক লৈ যায় সেইবিলাক হ'ল ডকাইত চোৰেও নিয়ে চোৰ কৰি চোৰ কি আমি নজনাকে যেনেকৈ পুলিচে চোৰ বিচাৰি পায় আমাৰ দেহৰ চোৰবিলাক চিকিৎসকে বিচাৰি পায় আমি নজনাকে আমাৰ অজ্ঞাতে যিবিলাক ব্যাধিয়ে আমাক খুলি খুলি খাইছে আমাৰ আয়ুস ৰেখাক বিনষ্ট কৰি আহিছে সেইবিলাকে হ'ল আমাৰ জীৱনৰ চোৰ গতিকে এই লক্ষ্য পথ নেহেৰাই ডকাইতে আমাক আক্ৰমণ কৰিব নোৱাৰে চোৰে নাপায় কেতিয়া যেতিয়া আমি প্ৰহ্লাদৰ দৰে নিজক লৈ যাব পাৰিম কিন্তু আমি প্ৰহ্লাদৰ দৰে কেতিয়া হ'ব পাৰিম কেনেকৈ হ'ব পাৰিম সেইটো একমাত্ৰ নেদেখাজনেহে জানে কিন্তু প্ৰহ্লাদক আমি কিঞ্চিত যদি অনুশীলন কৰোঁ কিঞ্চিত যদি প্ৰহ্লাদক আমি সাধনা কৰিবলৈ বা প্ৰহ্লাদৰ কৰ্ম আচৰণ কৰিবলৈ যত্ন কৰোঁ আমাক ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব এই কথাৰে আমি নাম গাবলৈ মন আছিলে কোনে দিছিলে জানো হয় আচলতে কথাটো এনেকুৱা হৈছে মোৰ অকণমান স্বাস্থ্যটো গম পাইছেই চাগে মই আৰু এটা ঘোষা গাই দিছোঁ এই শ্যামন্তহৰণ মহাপ্ৰভুৱে দ্বাৰকাত ৰজা হৈ আছে আমি প্ৰতিটো বস্তুকে যদি ভাল মৰ্যাদা নিদিওঁ আমি সকলোকে প্ৰাপ্য মৰ্যাদা দিবই লাগিব যদিহে আমি উচিত মৰ্যাদা নিদিওঁ সি কেতিয়াও আমাক সহায় নকৰে উদাহৰণস্বৰূপে দ্বাৰকাত শ্ৰীকৃষ্ণ গোসাঁই ৰজা সত্ৰাজিত সূৰ্য ভক্ত সত্ৰাজিতে সূৰ্য দেৱতা সন্তুষ্ট হৈ সমন্তমণি দান কৰিলে আৰু সমন্তমণি এনেই মহাত্মা যিটো স্থানে থাকে এইটো মণি সমন্তক নাহিকে দুৰ্ভিক্ষ এইটো মাৰি মূৰক তাত দুৰ্ভিক্ষ থাকিবই নোৱাৰে মাৰি মূৰক উপচক্ৰ সৰ্গ একো থাকিবই নোৱাৰে তাত মাৰি মূৰক উপসৰ্গ তাত একো থাকিবই নোৱাৰে তাত থাকিব একমাত্ৰ শান্তি বৈকুণ্ঠ সদৃশ গতিকে পৰম শান্তি থকা শ্যামন্তমণি সত্ৰাজিতক সূৰ্য দেৱতাই দিলে এতিয়া সত্ৰাজিতক সূৰ্য দেৱতাই ইমান ভক্তিভাৱেৰে বা বিনয়ী ভাৱেৰে দিলে আশ্বাসত দিলে সত্ৰাজিতে কিন্তু লওঁতে অহংকাৰত মত্ত হৈ ল'লে যেতিয়া সত্ৰাজিতে সমন্তমণি গ্ৰহণ কৰিলে সমন্তমণিভাগ পিন্ধি তেওঁ মনত গৰ্ব আহিয়ে গ'ল আৰু যে মই যদুপতিক দেখুৱাই থৈ আহোঁ যদুপতিক দেখুৱাবলৈ আহিলে যদুপতি মহাপ্ৰভু সিংহাসনত বহি আছে সেই দ্বাৰকাৰ পালি পোহৰীয়াসকলে গৈ প্ৰভুক গৈ ক'লেগৈ অনুচৰসকলে যে প্ৰভু সূৰ্য দেৱতা আহিছে তেতিয়া অন্তৰ্যামী ভগৱন্তে ক'লে নাই অহা সূৰ্য দেৱতা নহয় বোলে বৰ প্ৰকটভাৱে উজলি উঠিছে তেতিয়া ক'লে সেয়া সূৰ্য দেৱতা নহয় সূৰ্য দেৱতাৰ কৃপাধন্য হৈ সত্ৰাজিতে আহিছে সমন্তমণি লাভ কৰি আহিবলৈ দিয়া আহিলে সত্ৰাজিতক ভগৱান কৃষ্ণই আতিথ্য আপ্যায়ন কৰিলে আৰু কৃষ্ণ গোসাঁই তেতিয়া ক'লে যে তুমি পাৰিলে এই বস্তুটো ইয়াত ৰাজকাৰেঙতে থোৱা সকলোৰে কাৰণে হ'ব তেতিয়া সত্ৰাজিতে মনত বৰ ভাল নাপালে আৰু কৃষ্ণক ক'লে মই তোমাক দিব নোৱাৰোঁ কাৰণ মই ইমান যুগৰ সাধনাৰ ফলত কষ্টৰ ফলত মই সমন্তমণি মোক মানে সূৰ্য দেৱতাই দিছে আকৌ তোমাক কেলৈ দিম মই তোমাক মই কেতিয়াও দিব নোৱাৰোঁ ঈশ্বৰে কাৰ কাৰণে চিন্তা কৰে ঈশ্বৰে ৰাইজৰ মংগলৰ কাৰণে চিন্তা কৰে কাৰণ যদিহে দ্বাৰকাত থাকিলেহেঁতেন ৰাজকাৰেঙত থাকিলেহেঁতেন সকলোৱে অকণমান চাব পাৰিলেহেঁতেন চুই চাব পাৰিলে সম্ব্ৰহ্ম হ'লহেঁতেন ৰাজহুৱা হ'লহেঁতেন সেইটো কিন্তু এওঁ কি কৰিলে আত্মকেন্দ্ৰিক কৰি পেলালে যে এইটো মই তোমাক কেতিয়াও দিব নোৱাৰোঁ ঘৰলৈ লৈ গ'ল তেওঁ প্ৰথম দম্ভ আহিলেই নহয় তোমাক মই কেতিয়াও দিব নোৱাৰোঁ দম্ভদস্য ভাৱটো আহিলেই গতিকে কৃষ্ণক নিদিওঁ বুলি তেওঁ ক্ৰোধ ভাৱটো আহিলেই এই ৰিপুবিলাকে তেওঁ যেতিয়া আক্ৰমণ কৰিলে তেওঁ নিজৰ ঘৰত মায়াটো সোমাই আছে তেওঁ মায়া আহি গ'ল ভাতৃ পখেনক
গৈ আনন্দত উত্ৰাউল হৈ নিজৰ দম্ভদস্য অহংকাৰে নিজৰ পৰিয়ালত সামন্তমণি সূৰ্য দেৱতাই দিলে তেওঁ মানে সেইটো প্ৰচাৰ কৰিবলৈ লাগি গ'ল তেতিয়া পখেনে ক'লে যে দাদা এইটো খুব ধুনীয়া বস্তু মই আজি পিন্ধিছোঁ পিন্ধা ভায়েকক পিন্ধিবলৈ দিলে আৰু ভায়েকে সেইটোক মৰ্যাদা প্ৰদান নকৰি খেলৰ ফুৰিবলৈ যাওঁতে পিন্ধি যোৱা এধাৰ মণিৰ নিচিনাকৈ পিন্ধি গ'ল আৰু পিন্ধি যোৱাৰ লগে লগে অটব্য অৰণ্যত সিংহৰজাই দেখিলে যিটো বৰ উজ্জ্বল জ্যোতিষ্ক এটা আহিছে ইয়াক হত্যা কৰিব লাগে পখেনক কামুৰি মণিটো লৈ গুচি গ'ল সিংহৰজাই যেতিয়া লৈ গুচি গ'ল তেতিয়া জাম্বৱন্তই দেখিলে ঋষৰাজে দেখিলে ঋষৰাজে হত্যা কৰি সেই পশুৰজাক হত্যা কৰি মণিভাগ লৈ গুচি গ'ল আৰু নিজৰ কেঁচুৱাক খেলিবলৈ দিলেগৈ ইমান অমূল্য সম্পদটো যিটো সম্পদ মহাপ্ৰভুৱে নিজে আলাসৰ লাৰু হিচাপে ৰাজকাৰেঙত থৈ দিম বুলি ভাবিছিলে সেই সম্পদটোক তেওঁ কি কৰিলে দম্ভদস্যৰ প্ৰতীক হিচাপে খেলৰ বস্তু হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিলে সেইকাৰণে যিটো স্থানে থাকে এইটো মণি সেমন্তক নাহিকে দুৰ্ভিক্ষ এইটো মাৰি মৰক তাৰমানে যেতিয়া সত্ৰাজিতে সেই মণিভাগ পৰিধান কৰিলে তেওঁ দম্ভদস্য অহাৰ লগে লগে নাহিকে দুৰ্ভিক্ষ এইটো মাৰি মৰক সেই শক্তিবিলাক মণিটোৰ পৰা বিলুপ্ত হৈ গুচি গ'ল যদি মণিটোৰ শক্তি থাকিলেহেঁতেন সেই সিংহ পশুৰাজ তেওঁৰ ওচৰলৈ আহিব নোৱাৰিলেহেঁতেন জুইত পুৰা নিচিনাকৈ তেওঁ জুই জ্বলি ছাই হৈ গ'লহেঁতেন তেওঁ কোনেও অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন কাৰণ নাহিকে দুৰ্ভিক্ষ এইটো মাৰি মৰক একো কৰিবই নোৱাৰে তেওঁক কোনেও তেওঁৰ প্ৰতি বেয়া দৃষ্টিও দিব নোৱাৰে তেওঁ হয়তো জ্বলি ছাই হৈ যাব সেই মণিভাগৰ মহাত্মটো নাইকিয়া হৈ গ'ল কিয় দম্ভদস্য অহংকাৰত মত্ত হৈ ঈশ্বৰ প্ৰদত্ত গুৰু প্ৰদত্ত বস্তুভাৱ গ্ৰহণ কৰাৰ কাৰণে গতিকে সেই মণিয়েতো একো কাম নকৰিলে জাম্বৱন্তই সেই মণিভাগ নিজৰ খেলা বস্তু বুলি ল'ৰা ছোৱালীক গৈ উমলিবলৈ দিলেগৈ জাম্বৱন্তৰ গুহাৰ পৰা মহাপ্ৰভুৱে সেই মণিভাগ উদ্ধাৰ কৰিলে গতিকে এই আখ্যানটোৱে আমাক এটা কথা কয় যে আমি যিকোনো বস্তু বা যাৰ যিটো প্ৰাপ্য মৰ্যাদা যাৰ যিটো গুণ যাৰ যিটো সন্মান সেই সন্মানটো সদায় আমি কৰিব লাগিব আৰু যাৰ যিটো প্ৰাপ্য মৰ্যাদা আমি দিয়াৰ পৰা যাতে বঞ্চিত হ'ব নালাগিব নহ'লে ইয়াৰ আমি সুফল কেতিয়াও লাভ কৰিব নোৱাৰিম ঘৰলৈ আনি ভাল ফল এটা যদি ৰুওঁ তাক যদি সঁচাকৈ আমি ভালকৈ নাচাওঁ গৰুৱে খাই পুলিটো শেষ কৰি দিবও পাৰে ঠিক তেনেধৰণে আমি যিটো বস্তুৰ যিটো মৰ্যাদা দা কটাৰী এখন আমি বনাই আনিলেও বাহিৰত উলিয়াই দিলে হ'ব নেকি মামৰে খাই শেষ কৰিব তেওঁলোকৰ বাহিৰত স্থান নহয়নে তেওঁলোকৰ স্থান ভিতৰৰ কোনোবা এডোখৰ আওচকীয়া ঠাইত প্ৰতিটো স্থানৰ প্ৰতিটো বস্তুৰ যিটো যোগ্য মৰ্যাদা যিটো সেই মৰ্যাদা আমি দিব লাগিব সেই কৰ্মই আমি কৰি যাব লাগিব তেতিয়া আমি আমাৰ গাহস্থ সংসাৰখন মহিমা মণ্ডিত বা সমৃদ্ধিশালী কৰিব পাৰিম সামন্তমণিটো যেতিয়া লেকি বিদায় আছে মহাপ্ৰভু গৈ গুহাত উপস্থিত হ'ল মহাপ্ৰভু উপস্থিত হোৱাৰ লগে লগে ঋষৰাজে খেদা মাৰি আহিলে আপোনাসকলে জানে 28 দিন যুদ্ধ লাগিলে 28 দিন যুদ্ধ লগাৰ পাছত ঋষৰাজ হতাশাগ্ৰস্ত হ'ল ভাগৰি পৰি তেওঁ তেতিয়া অনুভৱ কৰিলে যে মই কাৰ লগত যুদ্ধ কৰিছোঁ 28 দিন যুদ্ধ কৰি দেখোন মই অস্থিৰ হৈ পৰিছোঁ মোৰ মুষ্টিত পৃথিৱী কম্পে মোলৈ বাসুকীয়ে ভয় কৰে গতিকে মই 28 দিন যুদ্ধ কৰাৰ পাছতো মই যে আজি নিসহায় হৈ গ'লোঁ ইয়াৰ অন্তৰালৰ ৰহস্য কি তেওঁ তেতিয়া ঈশ্বৰক চিন্তা কৰিলে আৰু সেয়া যে ঈশ্বৰ ভগৱান মহাপ্ৰভু তেওঁ তাৰ তত্ত্ব লাভ কৰিলে গতিকে সেইকাৰণে এই আখ্যানটোৱে আমাক এই কথাও কৈছে যিকোনো কৰ্ম আমি ভাবি চিন্তি কৰিব লাগে যদিহে প্ৰথম সোমাই আহোঁতেই যদি ঋষৰাজে ভাবিলেহেঁতেন যে আমাৰ ঘৰলৈ কোনো মানুহ আহিব নোৱাৰে এইজন যে আমাৰ ঘৰত হঠাৎ আহি সোমাইলে এওঁ নিশ্চয় দিব্য পুৰুষ সেই কথাটো যদি চিন্তা কৰিলেহেঁতেন বিবেচনা কৰিলেহেঁতেন তেওঁ 28 দিন কৃষ্ণ গোসাঁই মাৰ্কিল খাবলগীয়া নহ'লহেঁতেন যেতিয়া কৃষ্ণ গোসাঁইক তেওঁ মণিটো দিলে এই নামভাগে আমাৰ মনলৈ আহিছে ঘোষাভাগি গাই সকলোকে আমি সেৱা কৰিম জাম্বৱন্তই মহাপ্ৰভুক যি সেৱা কৰিছিলে সেই সেৱাভাগিও যেন ঈশ্বৰে তেখেতৰ চৰণত আমাকো কৰিবলৈ যেন শক্তি দিয়ে কৃষ্ণ ভগৱানক জাম্বৱন্তই কৈছে তোমাক প্ৰভু মই চিনি নাপালোঁ তুমি মোক দায় নধৰিবা প্ৰভু মই চিনিয়ে নাপালোঁ তুমি শ্ৰীৰাম প্ৰভু মই নিচিনি পাতিলোঁ তোমাৰ সৈতে সংগ্ৰাম লৈ যোৱা সামন্ত
মণি আৰু নিয়া জাম্বতী মোহৰণন্দিনী প্ৰভু আগে নিচিনিলো এবে জানিলো তেন্তে তুমি মোৰ ৰাম ৰঘুমণি ও প্ৰভু ৰাম ৰঘুমণি কৃষ্ণ আপোনাসকলে অনুমতি দিলে এই নামেৰে এই কথাৰে এই প্ৰাৰ্থনাৰে আমি আজি আমাৰ একাষাৰী মাজতে সামৰণি মাৰিবলৈ বিচাৰিছোঁ ভগৱানে সকলোকে কৃপা বৰ্ষণ কৰক যেতিয়া জাম্বৱন্তই চিনি পালে সেইজনী মহাপ্ৰভু তেওঁ ইষ্টদেৱতা ত্ৰেতা যুগৰ শ্ৰীৰামচন্দ্ৰ সেই যি সৎবুদ্ধি সেই প্ৰভু তুমি আমাক সমস্তজনকে পৰীক্ষণ কৰা কৃষ্ণ গোসাঁই যি কৃপা কৰিলে তেওঁ সেই কন্যাগৰাকীক নিজৰ স্ত্ৰী হিচাপে গ্ৰহণ কৰি ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে সেই প্ৰভু তুমি আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰা কৃষ্ণ গোসাঁই জন্ম হ'ল কংস ৰজাৰ অন্ধকাৰ কাৰাগাৰত নিজে সমস্ত শক্তিৰ অধিকাৰী সময়ক ধৰি ৰাখিব পৰা সৰ্বগুণৰ গুণৱন্তজনে ৰাজকাৰেঙত জন্ম ল'ব পাৰিলেহেঁতেন কিন্তু নল'লে কিয় জীৱক কল্যাণ হ'ব লাগিব কাৰণ যমুনাই ঈশ্বৰক প্ৰাৰ্থনা কৰি থৈছে প্ৰভু মই তোমাৰ চৰণ স্পৰ্শ কৰিব লাগিব কৰিব লাগিব গতিকে যমুনাক চৰণ স্পৰ্শ দিছে প্ৰথমতে সেইকাৰণে বোধি যমুনাখন খুব বাঢ়ি আহিছে গতিকে কৃষ্ণই ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিব লাগিব কংস ৰজাৰ মুক্তি হ'ব লাগিব পুতনা অঘাসুৰ বকাসুৰ এই যে ভকতসকলে শত্ৰুৰূপে যে কৃষ্ণ গোসাঁইক বা মহাপ্ৰভুক পূজা কৰি আহিছে তেখেতলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিব লাগিব মনৰ অভিষ্ট খেতি মহাপ্ৰভুৱে সাফল্যমণ্ডিত কৰিব লাগিব নন্দ যশোদাই পুত্ৰ হিচাপে পাম বুলি আশা কৰি আছে সেই কৃপা তেওঁ কৰিব লাগিব সেইকাৰণে তেওঁ জগতৰ কল্যাণৰ হকে ঈশ্বৰ হৈ তেওঁ অন্ধকাৰ পোতাশালত জন্মগ্ৰহণ কৰিছে কোৱা হৈছে কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ জগতৰ হৰি আহি পুত্ৰ ভৈলা যায় কিনো ভাগ্য নন্দ যশোদাৰ জগতৰ হৰি আহি পুত্ৰ ভৈলা যায় নন্দ যশোদাৰ কি ভাগ্য জগতৰ ঈশ্বৰৰ পুত্ৰ হিচাপে লালন পালন কৰিবলৈ পালে তাতোতকৈ সৌভাগ্যৱান কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ জগতৰ হৰি আহি সংগী ভৈলে যায় ব্ৰজবাসীয়ে পৰম আনন্দ পালে কৃষ্ণ গোসাঁইক তেওঁলোকৰ সংগী হিচাপে লাভ কৰি তেওঁলোকৰ জীৱন কৃতাৰ্থ হ'ল তাতোতকৈ কৃতাৰ্থ হ'ল পৰম আনন্দ লাভ কৰিলে তৰুতীৰ্ণ গছলতিকাবিলাকে কিনো পুণ্য কৰিলে তৰুতীৰ্ণ গণে গোবিন্দৰ পদৰেণু পাইলে প্ৰতিদিনাখনি ভগৱন্তই সেই তৰুতীৰ্ণবিলাকত চৰণৰ ৰেণু বোৱাই বৃন্দাবন ক্ষেত্ৰত পৰিভ্ৰমণ কৰিলে গছলতিকা বনবিলাকৰ জীৱন কৃতাৰ্থ হ'ল সেই প্ৰভু তুমি আমাক এনে কৃপা বৰ্ষণ কৰা সেই গছলতিকা তৰুতীৰ্ণবিলাকে তোমাৰ পদৰেণু পাই যেনেধৰণে ৰঞ্জিত হৈছিল তোমাৰ পদৰেণু পাই যেনেধৰণে কৃপাধন্য হৈছিল আমাৰো তুমি জীৱন ধন্য কৰা অসতুমা সত্যময় প্ৰভু তুমি আমাক অসৎ পথৰ পৰা সৎ পথলৈ লৈ যোৱা তমস্যমা জ্যোতিগময় হে প্ৰভু তুমি আমাক আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাই দিয়া মৃত্যুমা অমৃতংগময় ওম শান্তি ওম শান্তি ওম শান্তি এই প্ৰাৰ্থনাৰে আপোনালোক সমস্তজনৰ চৰণত শত সহস্ৰ প্ৰণাম জনোৱা হৈছে আপোনাসকলৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে একমাত্ৰ আপোনাসকলৰ চৰণ পংকজৰ পৰা যেন মহাপ্ৰভু গোবিন্দে আজি যেনেকৈ এক কণিকা ঠাই দিছে মৃত্যু পৰ্যন্ত যেন আপোনাসকলৰ চৰণ পংকজত ঈশ্বৰে যেন এক কণিকা ঠাই দিয়ে এই কামনাৰে সকলোকে সেৱা ধৰা হৈছে জয় গুৰু শংকৰ কৃষ্ণ।